ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে। প্ৰথম খণ্ড শৈশৱ। বহল চাংখনৰ কাষতে দীঘল টেবুলখন। 4টা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই। টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ, বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ, বহী। কণ আৰু মোন তেতিয়াও স্কুল যাবৰ হোৱাই নাই। সন্ধিয়া হ'লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰাৰ্থনা জুৰো। কেতিয়াবা কণ মোনেও উলাহতে যোগ দিয়ে। কিন্তু সিহঁতে প্ৰাৰ্থনাৰ গাম্ভীৰ্য তেতিয়াও বুজা হোৱা নাই। সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো এক আমোদৰ কাৰ্য। আমি কিমান মনপুত প্ৰাৰ্থনা গাইছোঁ সেয়া পৰ্যবেক্ষণ কৰি থাকে দেউতাই। কেতিয়াবা মায়েও। কণ মোনৰ উপদ্ৰৱ বাঢ়িলে সিহঁতক চুপচাপ উলিয়াই নিয়া হয় কোঠাটোৰ পৰা। ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘটিলে চোতালতে বহে মানুহ। আমাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বাহিৰৰ পৰাই বেণুধৰ বৰ্তাই কয়, বুজিছ, এই প্ৰাৰ্থনাটো সন্ধিয়া নাগায়, পুৱাহে গাব লাগে। কোন সময়ত কি প্ৰাৰ্থনা গাব লাগে সেই সন্দৰ্ভত সাধাৰণতে দেউতাই সিদ্ধান্ত লয়। কাৰণ দেউতা গাঁৱৰ পাঠেকি। গাঁৱৰ সমাজত দেউতাই কীৰ্তন পঢ়ে। গতিকে দেউতাৰ প্ৰাৰ্থনা সন্দৰ্ভত জ্ঞান বহুত। কীৰ্তন, নামঘোষাৰ আদি অন্ত দেউতাই কৈ যাব পাৰে। তাক লৈ দেউতাই অহংকাৰো কৰে। মোৰ দৰে কীৰ্তন পঢ়িব পৰা মানুহ গাঁওখনত দ্বিতীয়টা ক'ত? বেণুধৰ বৰ্তাইকো কয়, বাপেৰে কীৰ্তন পঢ়ি ইফাল সিফাল কৰে। কোনফাকি প্ৰাৰ্থনা কেতিয়া ধৰিব লাগে তাকেহে তহঁতক শিকাব নোৱাৰে। সঁচা ক'বলৈ দ্বিধা নাই। মই হ'লে অন্তঃকৰণেৰে একাগ্ৰতাৰে কেতিয়াও প্ৰাৰ্থনা নাগাইছিলোঁ। মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পুৱা গধূলিৰ গীত। পুৱা হ'লে যিদৰে বেলি ওলায়, গধূলি মাৰ যায়। নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয়, গধূলি আকৌ বান্ধি থোৱা হয়। ঠিক প্ৰাৰ্থনাও মোৰ বাবে পুৱা গধূলি পালন কৰা নিয়ম। প্ৰাৰ্থনা গাওঁতে মোৰ মনলৈ বাৰে ৰকমৰ ভাৱ আহি থাকে। দিনটোত হৈ যোৱা ঘটনাবোৰ। আইতাই মোক মেটেকা আনিবলৈ কৈছিল, মই পাহৰিলোঁ। এতিয়া আইতাই গালি দিব নেকি বাৰু মোক? বাইদেৱে মোক কালি চুলি জোকৰা দিছিল। মই হেনো প্ৰাৰ্থনা গাওঁতে চকু মেলি আছিলোঁ। কাৰণ তাই মোক দেখিছিল। তাই কেনেকৈ দেখিলে? তাৰ মানে তাইও চকু মেলি আছিল। আজিও তাই চকু মেলি আছে নেকি? মই প্ৰাৰ্থনা গাই থাকোঁতে এবাৰ চকু মেলি তাইৰ ফালে চাওঁ। নাই, তাই এতিয়া চকু মেলা নাই। দেউতা ঘৰত নাছিল। এতিয়া আহিছে চাগে। বাহিৰত মাত শুনিছোঁ। বেণুধৰ বৰ্তা এতিয়াও বহি আছে। দেউতা আহিছে। দেউতাৰ লগত কথা পাতিছে। আমাৰ প্ৰাৰ্থনা শেষ হ'ল। শ্লোকো শেষ হ'ল। বেণুধৰ বৰ্তাক দেউতাই কৈছে, ককাই মই জানো দে, কোনফাকি প্ৰাৰ্থনা কেতিয়া গাব লাগে মোক শিকাব নালাগে। দেউতাৰ ফিতাহী মৰা কথা। বৰ্তাই কথাটো ভাল নাপালে। সেয়েহে উঠি গুচি গ'ল। আমাৰ সন্ধিয়াবোৰ এনেকৈয়ে আৰম্ভ হয়। দীঘল বাঁহৰ টেবুলখনৰ এটা মূৰত মই বহি লওঁ আমি শোৱা চাংখনত। মোৰ কাষতে বহে ককাইদেউ। মই আৰু ককাই একেটা চাকিৰ পোহৰতে বহোঁ। বাইদেউ নিলগাই বহে। তাই নিজাববীয়াকৈ এটা চাকি লয়। আমি যিমান জোৰেৰে পাৰি সিমান জোৰেৰে চিঞৰি পঢ়োঁ। কেতিয়াবা দেউতাই ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও। আইতা সাধাৰণতে এইটো কোঠালৈ নাহে। আহিলেও আইতাই কিতাপৰ ভু-ভা নাপায়। মায়ে বৰঘৰত ভাতৰ চৰুত ধৰেগৈ। আইতাই জুহালত বহে। দেউতাই ইফাল সিফাল কৰি থাকে। আমি যে মন পুতি পঢ়োঁ সেয়াও নহয়। বাইদেৱে হেনো লগৰ এজনীৰ পৰা বহী এখন আনিছে আৰু বহীখন চাই চাই নিজৰ বহীত কিবা লিখি আছে। এসময় তাই নিজৰ কিতাপ বহীৰ মাজত কিবা এটা খুচৰিছে। এনেদৰে খুচৰি থাকোঁতে কিতাপ এখন বাগৰি আহি চাকিত পৰিলহি। চাকি নুমাল। ভাগ্যে তেল নপৰিল। তাই আমাৰ কাষলৈ আহি চাকিটো আকৌ জ্বলালে। জ্বলাবলৈ আহোঁতে তাই দেখিলে যে ককাইদেৱে কাঠ পেঞ্চিলে বহীত লিখি আছে। বাইদেৱে সুধিলে, কলম কি কৰিলি? কলম নাই, কলম হেৰাল। হেৰাল? যোৱা সপ্তাহতহে কিনিছিলি, কেনেকৈ হেৰুৱালি? নাজানো, স্কুলৰ পৰা আহোঁতেই বাটত ক'ৰবাত পৰিল। তোৰ উৎপাত বাঢ়িছে, মাক কম। আচলতে আজি ককাইদেউ স্কুলৰ পৰা আহোঁতে বাটত তাক ল'ৰা কেইটামানে জোকাইছিল। তোৰ বাইৰক দিবি মোলৈ? তাৰ ভীষণ খং উঠিছিল। সি পিছে পিছে খেদি গৈছিল।
এইদৰে দৌৰি যাওঁতে ক'ত কলম পৰি থাকি আহিল সি গমকে নাপায়। হ'লেও সিটো নিজৰ খাতিৰত কলম হেৰুওৱা নাই, সি বাইদেউৰ খাতিৰতে কলম হেৰুৱালে। অথচ এতিয়া তাই কৈছে মাক কম। কেতিয়াবা দেউতাই আহি ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও চায়। মায়ে কাঢ়া মাতেৰে কয়, তহঁতে পঢ়িছনে নে নিপালি শুইছ? মা আকৌ বৰঘৰলৈ গুচি যায়। অলপ পাছত ভাত খাবৰ হয়। মায়ে আহি মাতেহি, ল'ৰাহঁত ভাত খাবি আহ, টোপনিয়াই থাকিব নালাগে। আমি কিতাপ বহি জপাই হাতত চাকি লৈ সুৰ সুৰকৈ ভাত খোৱা ঘৰলৈ দৌৰোঁ। ভাত খোৱা কোঠাত আমি জুহালৰ কোঠা বুলিছিলোঁ। জুহালৰ একাষে দেউতা বহি থাকে পীৰা এখনত, অন্য কাষত আইতা বহি থাকে ধৰা এখনত। মা বা সৰু পেহীয়ে খেৰৰ সোপা এটাৰে জুহালৰ মজিয়াখন সাৰে। পিতলৰ ঘটিত পানী এচলুৰে আইতা দেউতাই ভাত খাব লগা ঠাইখিনি মুচি দিয়ে। তাৰ পাছত চাৰিওফালে পীৰা পাৰি দিয়ে। মায়ে কাঁহীত বহা ভাত আগবঢ়াই দিয়ে। আমি আটায়ে খাওঁ। খাবৰ পৰত দেউতাই নীতি শিক্ষা দিয়ে। খোৱাৰো নিয়ম থাকে। খোৱাৰ সময়ত কথা ক'ব নাপায়। ইমান খৰকৈ খোৱাটো বেয়া অভ্যাস। আইতাই কয়, ধীৰে সুস্থিৰে খাচোন, গোটেই ৰাতিটো আছে। ৰাতিটো? ক'ত ৰাতিটো আছে? আমাৰ টোপনি ধৰা নাই। কেতিয়াবা মোৰ খোৱাৰ তুলিতে টোপনি ধৰে। দেউতাই জোৰেৰে ঐ বুলি চিঞৰি দিলে মোৰ টোপনি ভাগে। দেউতাই তেলেকাকৈ চায়। মায়ে পৰিস্থিতিটো পাতলাবলৈ কয়, দিনটো দৌৰি ফুৰ, সেয়েহে টোপনি ধৰিছে। তাৰ পাছত আমাৰ ফালে লক্ষ্য কৰি কয়, বেগাই খা আৰু শুগৈ যা। শুমগৈ? ক'ত শুম আজি? তেতিয়া আমাৰ ককাই ভাইৰ মাজত হোৱা যুঁজসমূহৰ ভিতৰত শোৱাৰ যুদ্ধখনেই আছিল আটাইতকৈ স্মৰণীয়। কোনখন চাঙত কাৰ লগত কোন শুব সেইটো আছিল আমাৰ বাবে সৰ্বাধিক চিন্তনীয় বিষয়। কোনে আধিপত্য বিস্তাৰ কৰিব মাৰ চাঙত, কোন শুব আইতাৰ লগত। আৰু দেউতা আৰু মা যিদিনা একেলগে নুশুৱে, মা নোৱাৰা হ'লে, তেতিয়া দেউতাৰ লগত কোন শুব? মায়ে যদি কয়, তই সৰুটোৱে বাপেৰৰ লগত শুগৈ যা, তেন্তে সেইদিনা মোৰ মৰণ। আৰু যদি কয়, তই ডাঙৰটোৱে বাপেৰৰ লগত শুগৈ যা, তেন্তে মোৰ আনন্দ। আচলতে আমি আটায়ে দেউতাক ভয় কৰিছিলোঁ, সাংঘাতিক ভয়। ৰাতি ভূতৰ ভয় আৰু দেউতাৰ লগত শোৱাৰ ভয় সমান। সেই ভয়, সেই বিচ্ছিন্নতা আমাৰ সত্তাত আজীৱন থাকি গৈছিল। দেউতাৰ কঠোৰ মাতত আমাৰ বুকু দুৰু দুৰু কঁপিছিল। দেউতাৰ তীক্ষ্ণ চাৱনিত আমাৰ অস্তিত্ব জ্বলি ছাই হোৱাৰ উপক্ৰম হৈছিল। দেউতাৰ মাত, দেউতাৰ সিদ্ধান্ত আছিল অন্তিম কথা। তাত আমি মাত মতাৰ সাহ নাছিল। সেয়েহে শুবৰ পৰত আমাৰ দৃষ্টি হয় আইতাৰ চাঙত নহয় মাৰ চাঙত। এই চাংকেইখন যি আগেয়ে দখল কৰিব সিয়েই জয়ী। মাৰ চাঙত শুব পৰাটো আছিল এক অনন্য সোৱাদ। বহল চাংখনত বেৰৰ ফালে মূৰ গুজি গাত কথা এখন লৈ শোৱাৰ পিছ মুহূৰ্ততে টোপনিয়ে হেঁচা মাৰি ধৰিছিল। ৰাতিৰ গভীৰতাত গম্ভীৰ হৈছিল টোপনি, যেন মনৰ কোঠালীয়ে কোঠালীয়ে জিৰাইছিল টোপনি। 2. মই যি ঠাইত, যি পৰিয়ালত জন্ম লৈছিলোঁ, সেই ঠাইত আধুনিক জ্ঞান বিজ্ঞান সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্ৰায় অবাস্তৱৰ দৰে আছিল। মোৰ জন্ম হৈছিল অসম অৰুণাচলৰ সীমান্তৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত। মানুহে আমাৰ গাঁওখন বেতনী গাঁও বুলিছিল। মোৰ জন্মৰো আগতে আমাৰ ককা আইতাই সেই গাঁৱত কেনেকৈ খোপনি পুতিছিলগৈ সেয়া কৈ নললে মোৰ অথবা আমাৰ পৰিয়ালৰ সামগ্ৰিক কাহিনী আধাৰুৱা হৈ ৰ'ব। আমাৰ পূৰ্বপুৰুষসকল আহোম ৰজাৰ দিনত হাতীৰখীয়া হোৱাৰ বাবেই আমাৰ উপাধি প্ৰথমতে হাতীচুঙি আৰু ক্ৰমান্বয়ে মাউত হৈছিলগৈ। কিন্তু দূৰ অতীতত এই পূৰ্বপুৰুষসকলে ক'ত কেনেকৈ বাস কৰিছিল জনা নাযায়। শুনামতে আমাৰ আজু ককা অৰ্থাৎ ককাৰ দেউতাকহঁত যোৰহাটৰ কোনোবা ঠাইৰ পৰা ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চললৈ উঠি আহিছিল। নাহৰকটীয়াৰ চাচনি অঞ্চলৰ শান্তিপুৰত আজু ককাই মাটি ভাঙিছিলহি। আজু ককাৰ পুতেক আছিল 3জন। আমাৰ ককা অকন্তি আৰু ককাৰ 2জন ককায়েক। কালৰ সোঁতত অকন্তিয়ে ডাঙৰ ককায়েক ফলঙৰ সৈতে নতুন ঠাই, নতুন মাটি বিচাৰি পুনৰ প্ৰব্ৰজন কৰিছিল। ফলত ফলং আৰু অকন্তি আহি তিনিচুকীয়া জিলাত অৰ্থাৎ মোৰ উপজা ঠাই কৈলাশপুৰ পাইছিলহি। অটব্য অৰণ্য ভাঙি গাঁও পাতিবলৈ লগত আৰু বহু লোক আহিছিল। তেতিয়া এই গোটেই অঞ্চলটো আছিল গভীৰ অৰণ্য, দুৰ্গম ঠাই।
কিন্তু ক্ৰমাৎ মানুহৰ প্ৰব্ৰজনৰ ফলত এই ঠাই থকাৰ উপযোগী হৈ উঠিছিল। অকন্তীৰ মাটিৰ দাগটো আছিল গাঁওখনৰ একেবাৰে সোঁমাজত। মানুহবোৰে কৈছিল, আমাৰ ককা অকন্তি হেনো বৰ উদাৰ মনোভাৱৰ মানুহ আছিল। সেয়েহে নিজৰ মাটি আনক দান কৰিছিল তেওঁ। সেয়েহে অকন্তিৰ ভাগত থাকিলগৈ গাঁওখনৰ ভিতৰতে আটাইতকৈ কম মাটি। তদুপৰি মাটি থাকিলেও খেতিৰ বাবে সকলো মাটি উপযোগী নাছিল। আচলতে অটব্য অৰণ্য ভাঙি লৈছিলহে। ইমান শতকাই এই গোটেই মাটিবোৰ খেতি পথাৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱপৰ নাছিল। বেতনিত হাবি ভাগি গাঁও পতাৰ কেইবছৰমানৰ পিছতে অকন্তিৰ বিয়া হৈছিল। পিছে ককাৰ প্ৰথমখন বিয়া নিটিকিল। কাৰণ অকন্তিৰ ঘৈণীয়েকৰ প্ৰথমটো সন্তান জন্ম দিয়াৰ সময়ত প্ৰসৱজনিত ব্যাধিত মৃত্যু হৈছিল। মৃত্যু হৈছিল সন্তানটিৰো। প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে অকন্তিক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল। গাঁৱৰ ধনীৰামেই ছোৱালী চাই দিছিল। ধনীৰামৰ সম্বন্ধীয় ভনীয়েক এজনী। নাহৰকটীয়াৰ চাচনিত ঘৰ। ফলত অকন্তিৰ দ্বিতীয় বিবাহ হৈছিল পদ্মেশ্বৰীৰ লগত। পদ্মেশ্বৰীৰো আগে এবাৰ বিবাহ হৈছিল, কিন্তু সেই বিবাহ এবছৰো টিকা নাছিল। পদ্মেশ্বৰীৰ প্ৰথমটো গিৰিয়েকে হেনো তাইক অন্য পুৰুষৰে সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল। সেয়েহে সেই বিয়া বেছিদিন টিকা নাছিল। পদ্মেশ্বৰী অকন্তিলৈ বিয়া হৈ অহাৰ পাছতে আমাৰ দেউতা তিলেশ্বৰৰ জন্ম হৈছিল। তিলেশ্বৰৰ পাছতে আৰু এটি ল'ৰা আৰু 3জনী ছোৱালীৰ জন্ম হৈছিল। গতিকে দেউতাহঁতৰ মুঠ ককাই ভাই ভনী আছিল 5টি। বালক তিলেশ্বৰক সেই সময়ত নতুনকৈ স্থাপন হোৱা কৈলাশপুৰৰ স্কুলত নাম লগাই দিয়া হৈছিল। তিলেশ্বৰৰ বয়স যেতিয়া 10-12 বছৰমান হৈছিল, তেতিয়াই দেউতাক অকন্তিৰ যক্ষ্মা ৰোগত মৃত্যু হৈছিল। অকন্তিৰ মৃত্যু হৈছিল ডিব্ৰুগড়ৰ হাস্পতালত। সেয়েহে অকন্তিৰ শৱটো ঘৰলৈ অনাটো সম্ভৱপৰ নাছিল। অকন্তিৰ মৃত্যুত পদ্মেশ্বৰী ভাগি পৰিছিল। এই এমাহ-দুমাহ পাছতি সন্তানক লৈ কেনেকৈ জীৱন আগুৱাব? কিন্তু পদ্মেশ্বৰীৰ দুখ ইয়াতে অন্ত পৰা নাছিল। অকন্তিৰ মৃত্যুৰ 3 মাহৰ পাছত তিলেশ্বৰৰ ভায়েক দ্বিতীয়টি পুত্ৰ সন্তানৰো বিয়োগ হৈছিল। মানুহে কোৱাকৈ কৰিছিল, অকন্তিৰ আত্মাই নিজৰ লগৰীয়া কৰিবলৈকে পুতেকক ইপুৰলৈ লৈ গৈছিল। তিলেশ্বৰ আৰু পঢ়া নহল। পদ্মেশ্বৰী গিৰিয়েকৰ অকাল মৃত্যুত জীৱনৰ সমস্ত দায়িত্ব অকলে ল'ব লগা হ'ল। জীৱন নামৰ পদযাত্ৰাৰ সন্মুখত এক দীঘল প্ৰত্যাহ্বান। 4টা ল'ৰা-ছোৱালীক পোহপাল দিয়াৰ দায়িত্ব, নিজৰ বিধৱা দেহৰ দায়িত্ব এই দুৰ্গম জংঘলহেন অঞ্চলত কেনেকৈ পালন কৰিব? এনে কণ কণ ল'ৰা-ছোৱালীকেইটাক লৈ পদ্মেশ্বৰীয়ে নিজে খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব জানো? অসম্ভৱ, অসম্ভৱ, অসম্ভৱ হ'লেও উপায় নাই। জীয়াই থাকিবতো লাগিব। শুনামতে সেই অঞ্চলত বন্য জীৱ-জন্তুৰ উপদ্ৰৱো আছিল অত্যাধিক। সহজেই অনুমান কৰিব পৰা যায় যে অৰণ্য কাটি শেষ কৰি অনাত অতদিনে বাস কৰি অহা জীৱ-জন্তুবোৰৰ থাকিবলৈ ঠাই নাইকিয়া হ'ল। ফলত অকণমান হাবি পালে মানুহৰ ওচৰে পাজৰে সহাৱস্থান কৰিবলৈ ল'লে। মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ বহুতো পশু পক্ষী ধ্বংস হ'ল। যিবোৰ থাকিল সিহঁত হৈ পৰিল হিংসুক। চল চাই মানুহক ওলোটাই আক্ৰমণ কৰিবলৈ ধৰিলে। ৰাতি ৰাতি মানুহৰ ঘৰৰ আশে-পাশে বিচৰণ কৰিবলৈ ধৰিলে। বাঘৰ উপদ্ৰৱত মানুহবোৰৰ বৰ বিলৈ হৈছিল। বাঘে গোহালিৰ পৰাই গৰু ছাগলী লৈ গৈছিল। খেতিয়ক মানুহৰ বাবে গৰুৱে আছিল একমাত্ৰ সম্পদ। কিন্তু গয়াৰ ভয় হৈছিল, কেতিয়াবা বাঘে মানুহকে যদি উঠাই লৈ যায়। সেই ভয়তে পদ্মেশ্বৰীয়ে হেনো আটাইকেইটা সন্তানক বুকুত সাৱটি বাঁহৰ চাং এখনত উজাগৰি নিশা পাৰ কৰি দিছিল। ভালুক আহি পিছফালৰ চোতাল পাইছিলহি। হাতী আহি ঘৰৰ কাষত থকা নামঘৰত সেৱা লৈছিলহি। দূৰত হুদু চৰাইৰ গহীন মাত, বাৰীৰ ঢাপত শিয়ালৰ হোৱা, ৰাতিবোৰ জয়াল। আমাৰ ঘৰৰ বাৰীৰ পিছফালে সেই তাহানি দিনৰে জয়াল হাবি এখনৰ একাংশ এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। কোন কাহানিৰ অৰণ্যৰ মাজৰ এচুৱা যে 2টা প্ৰজন্মৰ পিছলৈকে সংৰক্ষিত হৈ থাকিব, সেই কথা হয়তো অকন্তি পদ্মেশ্বৰীয়ে কল্পনাও কৰিব পৰা নাছিল। এই খণ্ডৰ পৃথিৱীলৈ যাতায়াতৰ ব্যৱস্থা তেনেকৈ নাছিলেই। দূৰণিবতীয়া আলহী আহিলে ডুমডুমাৰ পৰা বেতনিলৈ কমেও আধা দিন খোজকাঢ়িব লাগিছিল। সেই সময়ত ডুমডুমালৈকে ৰেলৰ সুবিধা আছিল। কিন্তু নাহৰকটীয়াৰ পৰা অকন্তি অথবা পদ্মেশ্বৰীৰ ঘৰৰ ফালৰ আলহী আহিলে কেতিয়াবা তিনিচুকীয়াৰ পৰাই খোজ কাঢ়িব লাগিছিল। ৰেল নচলিলে।
এনেকুৱা অৱস্থাত প্ৰায় 2 দিন খোজকাঢ়ি গৈ মানুহবোৰ আমাৰ গাঁৱত উপস্থিত হৈছিলগৈ। ইফালে ৰাস্তা ঘাটৰ আকাৰ আকৃতি আছিল অতি শোচনীয়। বাৰিষাৰ দিনত ফেনে ফুটুকাৰে বৈ থকা নৈ জান পাৰ হৈ দূৰণিবতীয়া মানুহবোৰ আমাৰ গাঁৱলৈ অহাটো আছিল কল্পনাৰো অগোচৰ। এই আলি পদূলিবোৰ কেইবা দশক ধৰি ইমানেই শোচনীয় আছিল যে অকন্তিহঁতে নতুন ঠাইত ঘৰ পতাৰ প্ৰায় 6 দশকৰ পাছত মই মেট্ৰিক পাছ কৰি তিনিচুকীয়াত নাম লগাওঁতে ময়ো দৈনিক 5 ঘণ্টা বাট অহা যোৱাৰ নামত খোজকাঢ়িব লগা হৈছিল। এবাৰ হেনো নাহৰকটীয়াৰ পৰা আমাৰ দেউতাৰ সম্বন্ধীয় বায়েক তথা আপায়েকৰ জীয়েক আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। ৰেলৰ পৰা নামি ডুমডুমাৰ পৰা খোজেৰে আহোঁতে কলাফুল শুকাই গৈছিল। ভাগৰুৱা শৰীৰৰ পৰা সকলো শক্তি বাষ্প হৈ উৰি গৈছিল। শক্তি উভতাই পাবলৈ কেইবাদিনো খাব লগা হৈছিল। শৰীৰত শক্তি ঘূৰাই পোৱাৰ পিছত গাভৰুহঁত আকৌ চঞ্চল হৈ পৰিছিল। কাৰণ ইয়াত মাক দেউতাকৰ হকা বাধা নাছিল। তেজ মুকলিভাৱে চাল চলন কৰিবলৈ পাইছিল। তেতিয়ালৈ আমাৰ পেহীকেইজনীও গাভৰু হৈছিল। আটাইকেইজনী গাভৰুৰ হাঁহি খিকিন্দালিত ঘৰ ৰজনজনাই আছিল। তেতিয়া দেউতাৰ হেনো ভীষণ অভিযোগ। গাভৰুহঁতক অতিপাত ৰং ৰহইচ নকৰিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিছিল। গোটেই ঘৰখনত দেউতাই আছিল একমাত্ৰ পুৰুষ। গাভৰুহঁতৰ চঞ্চলতা ইমানেই বাঢ়ি গৈছিল যে এদিন হেনো দেউতাই শুই উঠিয়ে গাভৰুহঁতক একেলগে শাৰী পাতি প্ৰস্ৰাৱ কৰি থকা দেখিবলৈ পাইছিল। দেউতা খঙত অগ্নিশৰ্মা হৈ এনে অমংগলীয় কাম কিয় কৰ বুলি হালোৱা এচাৰিৰে গাভৰুহঁতৰ টিকাত কোব সোধাইছিল। আইতাই তেতিয়াই সিদ্ধান্ত লৈ কৈছিল, তিলেশ্বৰক বিয়া পাতি দিলেহে ইয়াৰ উপদ্ৰৱ কমিব। পিছে ছোৱালী ক'ত? নিৰ্মালীৰ ঘৰ শিৱসাগৰত। নিৰ্মালীৰ দেউতাকে পথাৰত হাল বাবলৈ যাওঁতে বজ্ৰপাতত মৃত্যু হোৱাত সিহঁতৰ পৰিয়ালটো 2টা ভাগত বিভক্ত হৈছিল। নিৰ্মালী আৰু ডাঙৰটো ভায়েক শিৱসাগৰতে বৰ্তাকহঁতৰ লগত থাকিবলৈ লৈছিল। আনফালে মাক, ভনীয়েক আৰু সৰু ভায়েকে তালি টোপোলালৈ নিৰ্মালীৰ খুৰাকহঁতৰ সৈতে নতুন মাটি ভাগিবলৈ গৈছিল ডুমডুমাৰ দপথাৰ গাঁৱলৈ। শিৱসাগৰৰ ফুলেশ্বৰী হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়ি নিৰ্মালীয়ে পঢ়া বাদ দিছিল। পঢ়া-শুনা বাদ দিলত এবাৰ হেনো নিৰ্মালী দপথাৰ গাঁৱলৈ আহিছিল মাকহঁতৰ লগত দীঘলীয়াকৈ থকাকৈ। নিৰ্মালীৰ মনলৈ মাকহঁতৰ সান্নিধ্যই আনি দিছিল সুখ শান্তি। আনফালে দপথাৰৰ যাতায়াতবিহীন কেঁচাময় বাটপথে আনি দিছিল বিৰক্তি। মনৰ এনে এক দুদুল্যমান অৱস্থাত অৱস্থান কৰোঁতেই এটা খবৰ আহিছিল। বেতনীৰ এটা দৰাই নিৰ্মালীক চাবলৈ অহাৰ কথা। দুয়োঘৰৰ সন্মতিত ক্ষিপ্ৰতাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তিলেশ্বৰ আৰু নিৰ্মালীৰ বিয়া হৈ গৈছিল। বিয়াৰ সময়ত তিলেশ্বৰ নিৰ্মালীৰ বয়স হয়তো 18-19 মান হৈছিল। এই বিয়াৰ ফলশ্ৰুতিতে প্ৰথমে এটি কন্যা সন্তান, দ্বিতীয়তে এটি পুত্ৰ সন্তান আৰু তৃতীয়তে মোৰ জন্ম হৈছিল। মোৰ পিছতো আৰু 2টি পুত্ৰ সন্তানৰ জন্ম হৈছিল। 3 এলাৰ্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ। সৰু দৌ উঠ, ডাঙৰ দৌ উঠ। দেউতাই চিঞৰিছে। এবাৰ, দুবাৰ। মায়ে কৈছে, ইমান মৰ টোপনি নে তহঁতৰ? অনিচ্ছা স্বত্বেও চাং এৰো আমি। মধুময় টোপনিৰ কোলাৰ পৰা নামি আহি মাটিত ভৰি থওঁ। জাৰৰ দিনত মজিয়াৰ মাটি ইমান চেঁচা। মা আইতাই বৈ দিয়া ডাঙৰি সূতাৰ চাদৰ এখন গায়ে মূৰে মেৰিয়াই আধা টোপনিৰে চাঙৰ পৰা নামি আহোঁ। আন্ধাৰতে খেপিয়াই চাকিটো জ্বলাব খোজোঁ। জুইশলা কাঠি ঘঁহনি খোৱাৰ মাত শুনি আকস্মিক পোহৰৰ ৰেখ দেখি দেউতাই পুনৰ চিঞৰি উঠে, বাহিৰত পোহৰ হৈছে, বাৰান্দাত পৰগে যা। চাকি জ্বলাই চাকিৰ তেল শেষ কৰিব নালাগে। উপায়ন্তৰত আমি কিতাপফলি লৈ ঘৰৰ বাহিৰলৈ ওলাওঁ। বাহিৰত দেখ নেদেখকৈ পোহৰ হৈছে। পিৰালিত ঢাৰি এখন পাৰি বহোঁ। সন্মুখত পীৰা এখন পাৰি কিতাপ থওঁ। গাত চাদৰখন ভালকৈ মেৰিয়াই লৈ যাতে ঠাণ্ডাই আমনি নকৰে কিতাপৰ পাত লুটিয়াওঁ। চিঞৰি চিঞৰি পঢ়োঁ। গোটেই পৃথিৱীখন যেতিয়া চিকুণ পোৱাৰ আৰামী আসনতে শুই থাকে, আমি কেইটিমান শিশুৱে কিতাপৰ বাক্য আওৰাওঁ। তেনেকৈ আৰম্ভ হৈছিল আমাৰ শৈশৱৰ দিনবোৰ। আহিন সোমালেই বাম খেতিৰ দিন আহে। দেউতাই শুই উঠি এঙাৰ মাৰি দাঁত চাফা কৰে। তাৰ পাছত মুখত তামোল এখন সুমুৱাই হাললৈ যায়। যোৱাৰ সময়ত কৈ যায়, তহঁতে এতিয়া এখন্তেক পঢ়ি ল। আজি খেতিতলিত কচু বাচিব লাগিব। খেতিৰ মাটিত বনৰীয়া কচুৱে ছানি ধৰে।
সেয়ে হাল বাওঁতে ওলোৱা কচুবোৰ বুটলি দূৰৈত পেলাই দিব লাগে। এই কামটো কৰিবলৈ দেউতাৰ সময় নহয়গৈ। সেয়েহে আমি সময়ে সময়ে কচু পেলাবগৈ লাগে। কেতিয়াবা দেউতাই কৈ থৈ যায়, আজি মই দিম, তই সৰুটো বা ডাঙৰটো কোনোবা এটা আহিবি মৈত উঠিবলৈ। কেইচাহমান হাল বোৱাৰ পাছত মাটিৰ লতাবোৰ গুৰি কৰিবলৈ মৈ দিয়া হয়। দেউতাই হালোৱাতলিৰ পৰাই মাজে মাজে আমাৰ ফালে চকু কাণ দি থাকে। আমি পঢ়িছোঁ নে নাই তাৰ সম্ভেদ ল'বলৈ। দেউতাই কয়, জোৰেৰে পঢ়িবি, যাতে হাল বাই থাকোঁতে মই শুনিবলৈ পাওঁ। পাছত বেলিটোৱে যেতিয়া ২ নং বেতনী গাঁৱৰ ওপৰত ভুমুকি মাৰেহি, তেতিয়া মায়ে দেউতালৈ পানী লৈ যায়। চেনি দিয়া গৰম পানী, লগত চেনিকল দুটামান। পানী দি যেতিয়া মা ঘৰলৈ উভতি আহে, তেতিয়া খবৰ আহে আজি কোন মৈত উঠিবলৈ যাব, নতুবা কচু পেলাবলৈ আজি যাব লাগিবনে নাই। সৰুটো তোক দেউতাৰে মৈত উঠিবলৈ মাতিছে, এই বুলি কৈ মা ভিতৰলৈ যায়গৈ। মই কিতাপ পত্ৰ সামৰি ভিতৰৰ নিৰ্দিষ্ট স্থানত থৈ আহোঁগৈ। ধৰাখন থৈ আহোঁগৈ জুহাল ঘৰত, থৈয়ে খেতিৰ তলিলৈ দৌৰোঁ। মই যোৱাৰ পৰত ককাইদেউ আৰু বাইদেউ কিতাপৰ পাততে বহি থাকে। দেউতাই ইতিমধ্যে নাঙলটো সুলকাই আঁতৰাই থয়। নাঙলৰ ঠাইত মৈখন লগাই দিয়ে। মাটিবোৰত চাৰিচাহ পৰিছেহে। মাটিৰ লতাবোৰ তেতিয়া ডাঙৰ ডাঙৰ হৈয়ে আছে। দেউতাই কয়, বহ, মাজত বহিবি, ভালকৈ ধৰি ল'বি। গৰুহালক যাবলৈ নিৰ্দেশ দি দেউতাই মৈয়াবলৈ আৰম্ভ কৰে। অসমান তলিত মৈত উঠি মোৰ যাত্ৰা আৰম্ভ হয়। কোমল হ'লেও মাটিবোৰ ভঙা নাই। সেয়েহে মৈত ভাৰ বেছি কৰিবলৈ কেতিয়াবা দেউতাও জাপ মাৰি মৈত উঠি দিয়ে। গৰুহালে টানিব নোৱাৰা যেন পালে আকৌ নামি দিয়ে। আহিন কাটি আনকি আঘোণ পৰ্যন্ত বৰ্তি থাকে আমাৰ এই বাম খেতিৰ পৰ্ব। আঘোণৰ শেষৰ ফালে বেলিৰ কিৰণত যেতিয়া তাপ নোহোৱা হৈ আহে, যেতিয়া নিয়ৰৰ কণিকাত ভৰি লাগিলে গা শিয়ৰি উঠে, তেতিয়া স্বতঃস্ফূৰ্তভাৱে বন্ধ হয় আমাৰ খেতিৰ পৰ্ব। তেতিয়ালৈ পথাৰত ধান দোৱাৰ দিন আহেই। ৮ মান বাজোতে দেউতাই হাল খুলি দিয়ে। গৰুহালক আগফালৰ পুখুৰীত পানী খুৱাই পিছফালৰ বাহনিত এৰাল দি থয়। দেউতাই আহি হাত ভৰি ধুৱে মানে মায়ে বৰঘৰত ভাতৰ যোগাৰ কৰে। ভাত খাবৰ হয়। মায়ে চিঞৰে। আমি হুৰমুৰকৈ দৌৰোঁ জুহালৰ ঘৰলৈ। জুইৰ কাষত আইতাই হাত সেকি সেকি বহি থাকে। মায়ে পানী ছটিয়াই মজি এখন মচে। এভাগ এভাগকৈ ভাত বিলায়। খোৱাৰ পৰত আইতাই আবদাৰ কৰে, চাচোন ইমান সুদা সুদা ভাত, কেৱল আলু আৰু ৰঙালাও জোলেৰে ভাত কেনেকৈ খাওঁ, মাছ পুঠি এটাও নাই। তাৰ পাছত মৰম সনা মাতেৰে মোৰ ফালে চাই আইতাই কয়, সৰুটো, তই আজি স্কুলৰ পৰা আহোঁতে বাটৰ খাল নলাবোৰত মেটেকা ফুল পাৱ যদি আনিবিচোন দেই, শুনটো। খাই থকা ঠাইৰ পৰা মূৰ দাঙি দেউতাই চাই এবাৰ মোৰ ফালে এবাৰ আইতাৰ ফালে। দেউতাৰ তীক্ষ্ণ দৃষ্টিত মই তলমূৰ কৰি ভাত খাওঁ। ৪. মোৰ জন্মৰ কেইবছৰমান আগতেই ডাঙৰ পেহীৰ বিয়া হৈ গৈছিল। মাজু পেহীক বিয়া দিওঁতে মোৰ বয়স ৩-৪ বছৰমান। সেয়েহে মাজু পেহীৰ বিয়াৰ কথা মোৰ স্পষ্টকৈ মনত নাই। মাজু পেহীৰ বিয়াৰ মাত্ৰ এটা দৃশ্য মোৰ মনত আছে। মই বৰঘৰৰ কোঠা এটাত ৰৈ আছোঁ। পেহীয়ে কান্দিছে, খুব কান্দিছে। ৰাতি কিমান হৈছে নাজানো। পেহীক বিয়া দিয়া হ'ল দ পথাৰলৈ। পেহী বিয়া হৈ যোৱা পাছত আইতাৰ লগত সেই গাঁৱলৈ কেইবাবাৰো যোৱা মনত পৰে। কিন্তু বাৰিষাৰ দিনত তালৈ যোৱা নাছিলোঁ। খেতি চপোৱাৰ পাছত পেহীৰ ঘৰলৈ গ'লে পথাৰৰ মাজত চমু বাটেৰে যাব পাৰি। চমু বাটেৰে খোজকাঢ়ি গ'লে পেহীৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা প্ৰায় ১-১.৫ ঘণ্টা লাগে। আলি পদূলি প্ৰায় বন্ধ হৈ আহিছিল। বাটটোৰ কথা মনত পৰিলে যাওঁ বুলিলেও যাব নোৱাৰিছিলোঁ। পেহীয়ে আহি আবদাৰ কৰিছিল, তহঁতেতো মোৰ ঘৰৰ বাট পাহৰিলিয়েই, মই মৰিলোঁ বুলিয়েই ধৰিলি। পেহীৰ সৈতে বাঢ়ি অহা এই বিচ্ছিন্নতাৰ আলমত মই কেইবছৰমান আগতে এটা গল্প লিখিছিলোঁ। নিৰ্মলা পেহীৰ মৃত্যু নামৰ গল্পটোত যেনিবা কল্পনাকো প্ৰশ্ৰয় দিছিলোঁ। ৫. কিন্তু সৰু পেহীৰ কথা নক'লে, আমাৰ শৈশৱত পেহীৰ উপস্থিতিৰ বিষয়ে ব্যক্ত নকৰিলে বোধহয় শৈশৱৰ কাহানি আধৰুৱা হৈ ৰ'ব। সেয়েহে সৰু পেহীৰ বিয়াৰ কথাকেই কওঁ। এদিন পদূলিমূৰৰ শুকাবলৈ ধৰা পুখুৰীটোৰ পাৰত ৰৈ পেহীয়ে চাই ৰৈছিল সন্মুখৰ বিস্তীৰ্ণ পথাৰখন। আহিন মাহৰ পথাৰত দূৰ দূৰণিলৈকে কেৱল সেউজীয়া ধান। পথাৰৰ সেউজীয়াখিনি যেন আকাশত প্ৰতিফলিত হৈছে।
তাৰ মাজতে বিশাল আকাশখনৰ অ'ত ত'ত থুপি থুপি ডাৱৰ। আগদিনা বৰষুণ হৈছিল, সেয়েহে আকাশ স্পষ্ট দূৰ দিগন্ত। এনেকুৱা ফৰকাল দিনত আমাৰ ঘৰৰ পদূলিৰ পৰাই উত্তৰ দিশত থকা হিমালয় পৰ্বতমালা দেখা পায়। কৈলাশপুৰ গাঁৱৰ ওপৰেদি চাই পঠিয়ালে দিগন্তত আকাশচুম্বী পৰ্বতমালা দৃশ্যমান। দূৰৰ এই গিৰিমালাৰ পিনে দৃষ্টি প্ৰসাৰিত কৰিয়েই পেহীয়ে বহু সময় এইদৰে থিয় দি আছিল। কিমান সময় পেহী এইদৰে থিয় দি আছিল নাজানো, কিন্তু মনত আছে পেহীয়ে মোক বৰ উল্লাসেৰে সুধিছিল, আজি আমাৰ ঘৰলৈ কোন আহিব ক? মই কৈছিলোঁ, নাজানো সৰু পেহীদেউ। পেহীয়ে কৈছিল, আজি তহঁতৰ পেহা আহিব আমাৰ ঘৰলৈ। কোন পেহানো? তহঁতৰ হ'ব লগা পেহা। তেনেতে দেউতা ওলাইছিলহি গৰুহাল আৰু গাইজনীক পদূলিৰ পুখুৰীত পানী খুৱাবলৈ। দেউতাই পথাৰৰ মাজত থকা গোবাটৰ আলিটোত গৰু চৰাবলৈ গৈছিল। গোবাটটোত নতুন ঘাঁহ বন ওলাইছিল। আহিন কাতি মাহত চৌদিশে ঘাঁহ বন নাইকিয়া হৈ আহিলে এইদৰে দেউতাই বা আমি গৰু চৰাবলৈ লৈ গৈছিলোঁ। দেউতাৰ উপস্থিতি অনুভৱ কৰি পেহী খৰখুচেৰে ঘৰলৈ গৈছিলগৈ। মই পদূলিতে থিয় দি ৰৈছিলোঁ। গৰুৱে পানী খাই হোৱাত দেউতাই বাৰীৰ পিছফালে গৰুকেইটাক বান্ধি থবলৈ খেদি লৈ গৈছিল। গৰুৰ ডিঙিত লগাই থোৱা ৰছীবোৰ চুঁচৰি গৈ আছিল। দেখাত সাপ বগাই যোৱাৰ দৰে লাগিছিল। মই পুখুৰীৰ পাৰৰ বালিত বহি পুখুৰীৰ গভীৰলৈ চাই আছিলোঁ। পুখুৰীত গৰৈ চেঙেলী মাছে ভৰি আছিল। মই বৰশী বোৱাৰ কথা ভাবিছিলোঁ। তেনেতে সেইদিনা আমাৰ ঘৰত পেহীক চাবলৈ মানুহ আহিছিল। এজন নহয়, দুজন নহয়, 5 জন আহিছিল। আইতাই ধেমালিতে কৈছিল, গোটেই গাঁওখনেই আহিছে নেকি অ? আলহী হেনো কাকপথাৰৰ পৰা আহিছিল, চাইকেলেৰে আহিছিল। মূৰত চুলি কম থকা আৰু চকুৰে কেঁয়াকৈ চোৱা মানুহ এজনো আহিছিল, যাৰ বয়স হয়তো দেউতাতকৈ বেছি আছিল। তেওঁ বৰকৈ কথা কৈছিল। মটীয়া ৰঙৰ লং পেণ্ট এটা পিন্ধিছিল আৰু ভৰিত পিন্ধিছিল এযোৰ চেণ্ডেল। তেওঁ অনৰ্গল কথা কৈছিল। আমাৰ কিন্তু ছোৱালী পচন্দ হৈছে দেই। সোনকালে কামফেৰা কৰিব লাগে। এই মাহতে ল'ৰাৰ ঘৰত বোৱাৰী এজনী দৰকাৰ। আমাৰ ছোৱালী কিবা বজাৰৰ গৰু ছাগলী নেকি? দৰাৰ ঘৰ নোচোৱা নেমেলাকে দিম। আইতাই কৈছিল। পিছত শুনিছিলোঁ বৰকৈ কথা কোৱাজন হেনো ছোৱালী চাবলৈ অহাজনৰ মোমায়েক। আলহীবোৰ বহিছিল আমাৰ ঘৰৰ মাজৰ কোঠাটোত থকা চাংখনত। আইতা দুৱাৰৰ ওচৰতে পীৰা পাৰি বহিছিল। মই আইতাৰ গাতে আউজি আঁতৰেৰে কথা শুনি আছিলোঁ। এজনে মুখত তামোল এখন চুবাই কোনো কথাৰ ৰগৰ উলিয়াই বৰকৈ হাঁহিছিল। এবাৰত তেনেকৈ জোৰেৰে হাঁহোতে মুখৰ পৰা পিক ওলাই কাষৰ কেইজনৰ গা বুলাই দিছিল। আইতাৰ মুখৰ পৰা চি জাতীয় শব্দ এটা ওলাই আহিব খুজিছিল। পেহীক চাবলৈ অহাজন কলা বৰণৰ, ক্ষীণ আছিল। দাঁত চেলাউৰি, উজ্জ্বল মুখ আৰু মূৰত লিপিত খাই থকা চুলিৰে অৱশ্যে তেওঁ সাজি কাচি আহিছিল। মানুহজনে হয়তো নিজকে শকত ডাঙৰ কৰি তুলিবলৈ কেইবাতৰপৰ কাপোৰ পিন্ধিছিল। বৰকৈ কথা পতা নাছিল। এক সৌম্য গাম্ভীৰ্যত বুৰ গৈ আছিল তেওঁ। পিৰিক পাৰাকৈ ইফালে সিফালে চাইছিল তেওঁ। হয়তো পেহীক চাবৰ বাবে মন ব্যাকুল হৈ উঠিছিল। মানুহজনৰ ফালে মই বহু সময় চাই আছিলোঁ আৰু ভাবিছিলোঁ, পেহীৰ সৈতে জানো মিলিব? আলহীৰ সৈতে কথা পাতিবলৈ দেউতা বহু দেৰিকৈহে ওলাই আহিছিল। সেই কথাটোত আইতা বিতুষ্ট হৈ পৰিছিল আৰু আলহী যোৱাৰ পাছত দেউতাক কৰ্কথনা কৰিছিল। দেউতাক দেখি পেহীক চাবলৈ অহাজনে এটা সুদীৰ্ঘ নমস্কাৰ দিছিল। দেউতাই ইটো সিটো সোধাত তেওঁ হেমেনিকৈ উত্তৰ দিছিল। বেছি কথা কোৱাজনে পেহীক চাবলৈ অহাজনক ঘোপাকৈ চাইছিল। আলহীৰে সৈতে কথা পাতিবলৈ মা আৰু পেহী একেলগে ওলাই আহিছিল। আলহীক চাহ জলপান তামোল খাবলৈ দিছিল পেহী আৰু মায়ে। পেহীৰ ৰূপ লাৱণ্য হেনো আলহীয়ে বৰ পচন্দ কৰিছিল। বেছিকৈ কথা কোৱাজনে বাৰে বাৰে কৈছিল, আমাৰ ফালৰ পৰা আমি সিদ্ধান্ত ল'লোৱেই, আমাক ছোৱালী লাগে, যিমান পাৰি সোনকালে। আইতাই কৈছিল, লাগে বুলিলেই হ'লনে? আপোনালোক গৰু চোৰেই নে ছাগলী চোৰ কেনেকৈ জানিম আমি? আমি দৰা ঘৰ চাব লাগিব, তাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিম। হ'ব, দিন বাৰ চাই আপোনালোকো আহিব আমাৰ ঘৰলৈ, বেছি কথা কোৱাজনে কৈছিল। পথাৰৰ সেউজীয়া ধাননিৰ একা বেকা পথেৰে তেওঁলোক উভতি যাওঁতে বেলি পৰিবৰ হৈছিল। সেইদিনা ৰাতিলৈ দেউতাই ঘৰত কণ্ডলৰ সূত্ৰপাত কৰিছিল। গধূলিতে গৰু গাই বান্ধি দেউতা ক'ৰবালৈ ওলাই গৈছিল। কিন্তু আন্ধাৰ হোৱাৰ পিছতে দেউতা ঘৰ সোমাইছিলহি।
দপ দপকে খোজ দি দেউতা পোনপাতে জুহাল ঘৰ পাইছিলগৈ। জুহালত মায়ে শাক কুটি আছিল। আইতা আছিল জুইৰ কাষত। দেউতাই আইতাক উদ্দেশ্যি কৰ্কশ মাতেৰে কৈছিল, মানুহক কথা ক'ব নাজান? আইতাই প্ৰত্যুত্তৰত কৈছিল, অ' আই, মইনো কি ক'লো? দেউতাই কোনো উত্তৰ নিদি দপদপাই ওলাই গৈছিল। আচলতে আইতাই যে কৈছিল আলহী গৰু চোৰে নে ছাগলী চোৰ আদি বুলি। সেই কথাতে দেউতা বিতুষ্ট হৈছিল। আলহী থকা অৱস্থাতে দেউতাই একো নকলেও, আলহী যাওক ৰ, গধূলিকে তহঁতক এমজা দিম বুলি পাঙি আছিল। অলপ সময়ৰ পাছত দমকলত হাত ভৰি ধুই দেউতাই উজৰি ঘুমুৰি পুনৰ ঘৰ সোমাইছিলহি। এইবাৰ আইতাই ফেপেই পাতি ধৰিলে, তই ক'ত মৰি আছিলিগৈ? নিজে কথা পাতিব নোৱাৰিলি? দেউতা, মই য'তেই নাথাকিলোঁ, তহঁতে আলহীক সন্মানেৰে সুধিব নোৱাৰ? কিহৰ সন্মান? আহিয়ে সিহঁতক ছোৱালী লাগে। আমাৰ ছোৱালী কি দেওবৰীয়া বজাৰৰ বস্তু নেকি? এইবাৰ দেউতাই চিঞৰি চিঞৰি কৈছিল, তহঁতে মোৰ নাক কাণ কাটিছ, ওলাই যাবি চব মোৰ ঘৰৰ পৰা। দেউতাই উদ্ভ্ৰান্তৰ দৰে আইতাৰ ফালে চাইছিল। তাৰ পাছত হাতত লৈ থকা পীৰা এখন জুইৰ ওচৰলৈ দলিয়াই আকৌ গপ গপকৈ কোঠাটোৰ পৰা ওলাই গৈছিল। পীৰাখন ভাগ্যে আইতাৰ গাত লগা নাছিল। আইতাৰ কথাও সঁচা। লাগ বুলিলে বাৰু ঘৰৰ জীয়ৰী এজনীক অজান মানুহক গতাই দিব পাৰি। দৰাৰ ঘৰখন চাব লাগিব। কেনেকুৱা বা মানুহ তেওঁলোক? সঁচাকৈ যদি গুণ্ডা চোৰৰ ঘৰৰ মানুহ হয়? আইতাৰ সংশয় হয়। সৰু পেহী ৭-৮ মহীয়ামান হওঁতেই ককা ঢুকাইছিল। আইতাই কম কষ্টৰে পেহীহঁতক ডাঙৰ দীঘল কৰিলে। আৰু এতিয়া পেহীক এঘৰলৈ উলিয়াই দিবৰ সময়ত যদি নোচোৱা নিচিন্তাকৈ দিয়া হয়, পেহীয়ে উৰেটো জীৱন দুখত ভুঞ্জিব নালাগিব? আইতাৰ ভয় হয়। ৰাতি শুওঁতে আইতাই কান্দিছিল। মুখৰ ভিতৰতে বিৰবিৰাই আছিল, তোৰ ভনী বুলিবলৈ মাত্ৰ এজনী আছেগৈ। তাইকো খোৱাবলৈ পিন্ধাবলৈ টান পাই নোচোৱা নিচিন্তাকৈ এঘৰলৈ উলিয়াই পঠাব খুজিছ। আমাৰ পেহী আছিল ৰূপ গুণেৰে অতুলনীয় গাভৰু। পেহীৰ সৌন্দৰ্যক মানুহে মুক্ত কণ্ঠে গুণানুকীৰ্তন কৰিছিল। আমাৰ গাঁৱত পেহীৰ নিচিনা ধুনীয়া দ্বিতীয় এগৰাকী গাভৰু নাছিল। পেহীৰ লাৱণ্যময়ী ৰূপটো দেখি মোৰ অনুভৱ হয় আমাৰ আইতাও চাগে জীয়ৰী কালত ৰূপৱতী আছিল। কেতিয়াবা ভাৱ হয়, ককা অকন্তীৰ মৃত্যুৰ পাছত আইতাই নিজৰ যৌৱনক বান্ধি 4টি ল'ৰা ছোৱালীক চাগে কম কষ্টৰে ডাঙৰ দীঘল কৰিলে। আইতাৰ ত্যাগৰ আধাৰত আজি আমি থিয় দি আছোঁ। সেই ত্যাগৰ মহত্ব আমাৰ বাবে অপৰিসীম। মানুহৰ বিৱৰ্তন চাগৈ এনেকৈয়ে হয়। আমি জীৱনত যিখিনি পাইছোঁ, আমাৰ প্ৰাপ্তি আচলতে পূৰ্বপুৰুষে কৰি থৈ যোৱা নিৰন্তৰ শ্ৰম সাধনাৰ ফল। ইচ্ছা কৰা হ'লে আইতাই বাঘ ভালুক তথা অলেখ সিংহ জনোৱাৰেৰে ভৰপূৰ সেই দুৰ্গম ঠাই এৰি নিজৰ ককাই ভাইৰ ওচৰলৈ যাবগৈ পাৰিলেহেঁতেন। কিন্তু ল'ৰা ছোৱালীকেইটিক ভালকৈ তুলি তালি ডাঙৰ দীঘল কৰাৰ স্বাৰ্থতে আইতাই প্ৰত্যাহ্বানক বুকুত সাৱটি ল'লে। তেনেহ'লে গৰু ছাগলী হাতলৈ উলিয়াই দিয়াৰ দৰে কোনোবাই লাগে বুলিলে নিজৰ জীয়েকক উলিয়াই দিব পাৰে? অসম্ভৱ। যৌৱনে ডগমগাই থকা পেহীৰ গাভৰু দেহক চাবলৈ সেই দিনবোৰত আমাৰ ঘৰলৈ ডেকাৰ সোঁত বৈছিল। মোৰ মনত থকাৰ ভিতৰত মাইফঙৰ পৰা বৰ উফাইদং মৰা এজন আহিছিল। ফিলবাৰীৰ পৰা এজন আহিছিল, যাৰ শৰীৰত মাংসই নাইচোন বুলি পেহীয়ে মুখৰ আগতে প্ৰত্যাখ্যান কৰিছিল। প্ৰত্যাশিত সেই ডেকাবোৰ যেতিয়া ঘৰলৈ উভতি গৈছিল, সিহঁতৰ হৃদয়ত বাৰু কেনেকুৱা অনুভৱ হৈছিল? মোৰ জানিবলৈ বৰ মন যায় এতিয়া। বিষাদৰ অশ্ৰুৰে চাগে বেচেৰাহঁতৰ বাট ভেটি ধৰিছিল। প্ৰত্যাখ্যানৰ অসহনীয় বোজা কান্ধত লৈ যাওঁতে তেওঁলোকে চাগে ৰূপ গৰিমাই দৰ্পিতা পেহীক হাওপাত দি গৈছিল, নাজানো। পিছে মাকুমৰ পৰা এজন আহিছিল, যাক পেহীৰ অন্তৰে বিচাৰিছিল। এই কথা কিন্তু আমাৰ ঘৰৰ কোনেও নাজানিছিল। জানিছিলোঁ কেৱল মই। মোৰ চকুত পেহী ধৰা পৰি গৈছিল। মাকুমৰজন কাৰ সৈতে কেনেকৈ আমাৰ ঘৰলৈ আহিছিল মনত নাই, কিন্তু মনত আছে তেওঁ আমাৰ ঘৰত 2 নে 3 নিশা থাকি গৈছিল। তেওঁ হেনো মাকুমৰ কোনোবা এটা প্ৰাইভেট ফেক্টৰীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল। সেই সময়ত উজনি অসম আৰু অৰুণাচলৰ বহু ঠাইত কাঠৰ মিল আছিল। এই মিলবোৰত কাম কৰিবলৈ অসমৰ নানা প্ৰান্তৰ পৰা লোক আহিছিল। আমাৰ ঘৰলৈ অহা মানুহজনৰ আচল ঘৰ মাকুমত নাছিল। তেওঁ লখিমপুৰৰ ফালৰ আছিল। তেওঁ আমাৰ ঘৰলৈ আহোঁতে খাকী ৰঙৰ দীঘল পেণ্ট এটা পিন্ধি আহিছিল। আমাৰ ঘৰত থকা দুদিনতে পেহীৰ সৈতে অলেখ কথা পাতিছিল। কি পাতিছিল নাজানো, কিন্তু দুয়ো জীৱনৰ মনোৰম সময়খিনি উপভোগ কৰিছিল। দ্বিতীয় দিনা মানুহজনে খাকী পেণ্টটো
আৰু এটা বগা হাফ গেঞ্জি পিন্ধি পিছফালৰ চোতালৰ দাঁতিতে লাগি থকা মিৰিকা টেঙাজোপাৰ কাষত বহিছিল। মেলা চুলিৰে পেহীয়ে তেওঁৰ ওচৰে পাজৰে অৱস্থান কৰিছিল। দুয়োৰে সৈতে জীৱনৰ অনিৰ্বচনীয় ৰংবোৰ ভগাই গৈছিল। এই প্ৰীতি বিনোদন অৱশ্যে বেছি সময় নিটিকিল। দুদিনৰ পাছতে দুয়োৰ মাজত কিবা মতান্তৰ ঘটিছিল। ফলত ৩ দিনৰ দিনা মানুহজন গলগৈ, পেহীৰ হৃদয় জোকাৰি থৈ। বোধ কৰোঁ পেহীৰ আৰু মানুহজনৰ মাজত সেয়াই শেষ দেখা। বিমৰ্ষিতা পেহীয়ে এই কথাটো সহজে ল'ব পৰা নাছিল। মানুহজন গুচি যোৱাৰ পাছত পেহীয়ে হেনো কেইবাখনো চিঠি লিখিছিল তেওঁলৈ। চিঠিত আঙুলি কাটি তেজ সানি দিছিল। অৱশ্যে পেহী বিয়া হৈ যোৱা ২ বছৰমানৰ পিছত এদিন কথা ওলোৱাত মায়ে কৈছিল, তহঁতি ভাবিছ তাই আঙুলি কাটি চিঠিত তেজ লগাইছিল। তাৰপিছত মায়ে এপৰ হাঁহি কৈছিল, মই ভাজিবলৈ লোৱা কুকুৰা মাংস এডোখৰ নি তাই চিঠিত ঘঁহি দিছিল। এতিয়া বুজিলি চিঠিত কাৰ তেজ? পেহীয়ে চিঠিবোৰ কি কৰিছিল, সঁচাই মানুহজনলৈ পঠিয়াইছিল নে নাই আমি নাজানো। বিষণ্ণতাত নিমজ্জিত পেহীয়ে আহি এদিন মোক ধৰিছিলহি। সৰুদৌ, তই মোৰ লগত টাউনলৈ যাবি, কাকপথাৰলৈ? যাম পেহী। তই এদিনলৈ স্কুল যাব নালাগে, মোৰ লগত ওলাবি। তোক হোটেলত মিঠাই খুৱাম। মোৰ মন উৎফুল্লিত, কাৰণ সেই সময়ত টাউনলৈ যোৱা, গাড়ীত উঠা আৰু তাতোকৈ ডাঙৰ কথা হোটেলত সোমাই মিঠাই খোৱাৰ সমান আনন্দৰ কথা একোৱেই নাছিল। আমি হয়তো এবছৰত এদিন গাড়ী দেখিছিলোঁ। হোটেলত সোমাই মানুহে চাহ মিঠাই খোৱাৰ কথা শুনিছিলোঁহে, নিজে কোনোদিন সোমাই পোৱা নাছিলোঁ। এদিন আমি খুব ৰাতিপুৱাই কাকপথাৰলৈ ওলাইছিলোঁ। পেহীয়ে পুৱাতে গা পা ধুই মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাইছিল। মোৰনো সাজিবলৈ কি, হাফ পেণ্ট এটা চোলা এটা পিন্ধিলেই হ'ল। ভৰিত চেণ্ডেল পিন্ধিলোঁ নে নাই মনত নাই, কিন্তু মোৰ শৈশৱত মই ভৰিত জোতা কেতিয়াও পিন্ধি পোৱা নাছিলোঁ। আমি এপৰ খোজকাঢ়ি টঙনাত গৈ মিলন নামৰ বাছখনত উঠিছিলোঁগৈ। বাটত যাওঁতে মোৰ ভৰি বোকাত লুতুৰি পুতুৰি হৈছিল। ঠায়ে ঠায়ে পেহীয়ে মোক দাঙি লৈছিল। তেতিয়া হয়তো আহিন কাতি মাহী চলি আছিল। আমি কাকপথাৰ গৈ পাওঁতে বেলি ওলাই বহুখিনি পাইছিলহি। পেহীয়ে মোক কাকপথাৰত থকা শিৱ মন্দিৰলৈ লৈ গৈছিল। মন্দিৰলৈ যোৱাৰ আগতে বাটত ধূপ এপেকেট কিনি লৈছিল। মন্দিৰৰ ভিতৰত বিৰাজ কৰা শান্ত সৌম্য পৰিৱেশৰ দৃশ্য মোৰ মনত এতিয়াও স্পষ্টকৈ ভাহি উঠে। সেইদিনা পেহীয়ে ধূপ জ্বলাই মন্দিৰৰ মজিয়াত পৰি গভীৰ আকুতিৰে প্ৰাৰ্থনা কৰিছিল। বহু পৰলৈকে পেহী মজিয়াত পৰি আছিল। মই চুচুক চামাককৈ ইফালে সিফালে মন্দিৰৰ চৌহদ চাইছিলোঁ। পেহীয়ে প্ৰাৰ্থনা শেষ কৰি যেতিয়া মজিয়াৰ পৰা উঠিছিল, তেতিয়া পেহীৰ অশ্ৰুসিক্ত চকুজুৰি দেখিছিলোঁ সেই চকুত লুকাই থকা বেদনাৰ ছাঁ। পেহীৰ চকু দুটা ৰঙা পৰি আছিল। গালত বহি আছিল চকুলো বৈ যোৱাৰ চিন। উভতনি যাত্ৰা মনত নাই, কিন্তু সেইদিনা ৰাতি শুওঁতে আইতাই গোপনে সুধিছিল, ঐ তই আজি পেহীৰৰ লগত গৈছিলি নহয়? পেহীৰে কি কৰিছিল? পেহী মন্দিৰলৈ গৈছিল। তাৰ পাছত মন্দিৰত প্ৰাৰ্থনা কৰিছিল। তোক হোটেলত মিঠাই খুৱাব বুলি কৈছিল, খোৱালে নে নাই? নাই, দেখিলি তোক পেহীৰে ঠগিলে। তাৰ পিছত আইতা বহুপৰ নিচুপ হৈ শুই আছিল। পিছত আইতাই মোৰ মূৰত হাত বুলাই সুধিছিল, পেহীয়ে মন্দিৰত সোমাই কান্দিছিল নেকি? অঁ কান্দিছিল। আপুনি কেনেকৈ জানিলে? আইতাই আৰু একো উত্তৰ দিয়া নাছিল। অলপ পাছত আইতাই কেইবাবাৰো নাক উজাইছিল। মই বুজি উঠিছিলোঁ যে ইতিমধ্যে আইতাৰ গালতো তপত চকুলো বাগৰি গৈছিল। কি আছিল সেই অশ্ৰু নিঃসৰণৰ কাৰণ? পেহীক ঘৰলৈ উলিয়াই দিব নোৱাৰা বুজাই আনি দিয়া উদ্বিগ্নতা। আইতাৰ এই উদ্বিগ্নতা অৱশ্যে বেছি দিন নাথাকিল। কাৰণ যিদিনা দেউতাই আইতাক আলহীৰ লগত কথা পাতিব নাজানো বুলি তিৰস্কাৰ কৰিছিল, সেইদিনা ৰাতিয়ে হেনো পেহীয়ে প্ৰতিজ্ঞা কৰিছিল যে লাজুমৰ পৰা চাবলৈ অহাজন কলা হলেও চাপৰ হলেও তেওঁৰ লগত বিয়া বহিবই। নানান প্ৰতিবন্ধকতাকো নেওচি অতি শীঘ্ৰেই আমাৰ সৰু পেহীৰ বিয়া হৈ গৈছিল লাজুমৰ ভুৱন গগৈৰ সৈতে। ৮০ৰ দশকৰ শেষৰ আৰু ৯০ দশকৰ আৰম্ভণিৰ বছৰকেইটা অসমত আলফা আৰু মিলিটাৰীৰ সংঘাত তুংগত হৈ উঠিছিল। সংঘৰ্ষৰ এই ভৰপক সময়ছোৱাত কাকপথাৰ অঞ্চলটো হৈ পৰিছিল যুদ্ধখনৰ ভাৰকেন্দ্ৰ। সেই উত্তেজনাময় বাতাবৰণে মোৰ দৰেই অগণন শিশুৰ শৈশৱক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ইতিমধ্যে আমাৰ অঞ্চলত মিলিটাৰী প্ৰৱেশ কৰিছিল। আন্ধাৰ বৰণৰ শাৰী শাৰী মিলিটাৰী গাড়ীবোৰ ডুমডুমা আৰু কাকপথাৰ হৈ দিৰা গেটত ৰাখিছিলহি।
কেতিয়াবা ডিৰাক গেটৰ পৰা আগুৱাই চিটপানী হৈ বৰডুমচা পৰ্যন্ত পাইছিলগৈ। গাড়ীবোৰ চিটপানীত ৰখালে তাতে মিলিটাৰী নামি কৈলাশপুৰ পাইছিলহি। কৈলাশপুৰৰ পৰা গাঁৱৰ ভিতৰলৈ সোমাইছিল। মদাৰঘাট, নামচুলুং, শুৱনিপথাৰ ইত্যাদি ঠাইলৈকে মিলিটাৰীয়ে ব্যাপি দি ফুৰিছিল। শাৰী শাৰীকৈ অহা গাড়ীবোৰৰ মাত আমি বহুত দূৰৰ পৰাই শুনিছিলোঁ। মিলিটাৰী গাড়ীৰ মাত শুনাৰ ঠিক এঘণ্টামানৰ পাছতে কৈলাশপুৰৰ ৰাস্তাত আমি মিলিটাৰী দেখিবলৈ পাইছিলোঁ। আমাৰ গাঁৱৰ সন্মুখত এখন বিস্তীৰ্ণ পথাৰ থকাৰ হেতুকে পথাৰৰ সিটো পাৰত কৈলাশপুৰৰ পথত মিলিটাৰী আহি খোজ দিলে আমি ঘৰৰ পদূলিৰ পৰা সিহঁতক দেখা পাইছিলোঁ। গছৰ ছাঁৰ দৰে পোছাক পিন্ধা শাৰী শাৰী মিলিটাৰী দল যেতিয়া ভিতৰৰ গাঁওবোৰলৈ আগুৱাই গৈছিল তেতিয়া ভয়ত আমাৰ চেতনা যোৱাৰ উপক্ৰম হৈছিল। মা বা আইতাই সতৰ্কৰ বাণী শুনাইছিল, আজি যাৰে ভাগ্য বেয়া তাৰে পিঠি বহল হ'ব। কেতিয়াবা মিলিটাৰীবোৰ আমাৰ গাঁৱত প্ৰৱেশ নকৰাকৈ ভিতৰৰ গাঁওবোৰলৈ গৈছিলগৈ আৰু কেতিয়াবা আমাৰ গাঁৱলৈ সোমাই আহিছিল। আমাৰ গাঁৱৰ ৰাস্তাত মিলিটাৰী দেখা মাত্ৰকে মাহঁতে চেপা মাতেৰে আমাক নিৰ্দেশ দিছিল, ল'ৰাহঁত এতিয়া ঘৰৰ ভিতৰ সোমা, পদূলিত মিলিটাৰী। ভয় আৰু উত্তেজনাত আমি দৌৰি ঘৰৰ ভিতৰ সোমাইছিলোঁ। প্ৰাপ্তবয়স্ক পুৰুষসকল প্ৰায়ে ঘৰৰ ভিতৰত নোসোমাই হাবিৰ মাজলৈ দৌৰিছিল। কেতিয়াবা মিলিটাৰী আহি ঘৰৰ চোতালত ৰৈছিলহি। গপ গপকৈ ঘৰৰ চাৰিওফালে দুপাক ঘূৰিছিল। তাৰ পাছত দুৱাৰমুখত ৰৈ চিঞৰিছিল, ঘৰ মে কৌন হে? ভিতৰৰ পৰা আইতাই চিঞৰিছিল, কোনো নাই। তাৰ পাছত চোতালতে অলপ পৰ ৰৈ মিলিটাৰীবোৰ গুচি গৈছিল। ঘৰৰ ভিতৰত বন্ধ হৈ ৰৈছিল এক শ্বাসৰুদ্ধকৰ পৰিৱেশ। এনেকৈয়ে আহে, এনেকৈয়ে যায় তেওঁলোকে। চাৰিওফালে আতংক বিয়পায়। ইফালে ৰাতিলৈ আলফা সংগঠনৰ সদস্যসকল আহে। প্ৰায়ে গধূলিৰ সাজ খোৱাৰ পাছতে আমি শোৱাপাটিত পৰিছিলোঁগৈ। গাঁৱৰ নিৰ্জন বাতাবৰণ, ফুট গধূলিতে মানুহবোৰ শুইছিল, যেন গোটেই গাঁওখনেই নিদ্ৰামগ্ন। আমি এঘটিমান মৰাৰ পাছত বাহিৰত ৰাস্তাত কুকুৰবোৰে বৰকৈ ভুকিছিল। সাৰ পাই কুকুৰৰ ভুকভুকনি শুনি আমি গম পাইছিলোঁ যে সংগঠনৰ সদস্যসকল গাঁৱত ঘূৰি ফুৰিছে। খন্তেকতে আহি তেওঁলোক আমাৰ ঘৰ পাইছিলহি। ঘৰটোৰ চাৰিওফালে এপাক ঘূৰি দুৱাৰমুখত থিয় দি সুধিছিলহি, দদাইদেউ টোপনি গ'ল নেকি? দুৱাৰত দুবাৰমান ঢকিয়াই তাৰ পিছত আকৌ, দুৱাৰ খোলক, আমি আহিছোঁ। চকামকাকৈ সাৰ পাই দেউতাই দুৱাৰখন খুলি দিবলৈ গৈছিল। লগে লগে 5জন সদস্য ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। লগত কঢ়িয়াই অনা বয় বস্তু আৰু অস্ত্ৰ শস্ত্ৰবোৰ মজিয়াত থৈ দেউতাক কৈছিল, আমাক শুবৰ বাবে যোগাৰ কৰি দিয়ক আৰু আপোনালোকো শুৱকগৈ। মা আহি দেউতাক শোৱা চাংখন আজৰাই দিছিল। তাতে সংগঠনৰ সদস্যসকল শুইছিল ৰাতিটোৰ বাবে। এইদৰে বহু আহিছিল, বহু গৈছিল। কিন্তু এবাৰ অহা কেইজনমান সদস্যৰ কথাই আমাৰ লৰালি মনত ভালকৈ সাজ বহুৱাই থৈ গৈছিল। তেওঁলোক আহিছিল মাজনিশা। গাঁওখন নিঃপালি দি শুই থকাৰ পৰত। কাতি মাহৰ হিমচেঁচা শীতকো নেওচি তেওঁলোক ওলাইছিলহি। কুকুৰে ৰাউচি পৰোঁতে দেউতাই সাৰ পাই গৈছিল। ইমান ৰাতি ক'ৰ পৰানো ওলালহি অ'? গধূলিতে আহিব নোৱাৰে জানো ইহঁত? পিছে দুৱাৰ খুলি দেউতাই দেখিলে এজন এজনকৈ সংগঠনৰ 10জন সদস্য। দেউতাই চিন্তিত হৈ ক'লে, আমাৰ ঘৰত 10জন নধৰিব নহয় বোপাহঁত? দেউতাই আমাৰ ঘৰত আটাইকেইজন নধৰিব বুলি কোৱাত তেওঁলোকৰ দলপতিজনে 5জনক কাষৰ বৰ্তাহঁতৰ ঘৰলৈ পঠিয়াই দিলে। পিছদিনা পুৱা তেওঁলোক আমাৰ ঘৰৰ মানুহতকৈ আগেয়ে শোৱাৰ পৰা উঠিল। খেনুৱে কেঁচা তামোলৰ বাকলিৰে আৰু খেনুৱে এঙাৰে দাঁত ঘঁহিলে। মুখ ধুবলৈ মায়ে পিতলৰ ঘটিত পানী আনি দিলে। ঘটিৰ পৰা পানী বাকি বাকি চোতালৰ ৰবাব টেঙাজোপাৰ কাষতে আটায়ে মুখ ধুলে। মুখ ধুই হোৱাৰ পিছত মায়ে আটাইকে পানী খাবলৈ মাতিল। গিলাচত চেনি নিদিয়া গৰম পানী, লগত এডোখৰকৈ গুড়। পানী দিবৰ সময়ত মায়ে সুধিলে, আপোনালোকৰ ঘৰ ক'ত ক'ত? শকত চাপৰজনে মাত দিছিল, মই শিৱসাগৰৰ। তাৰ পাছত তেওঁ এজন এজনকৈ চিনাকি কৰাই দিছিল। এওঁ ঢলাৰ, এওঁ বৰালিৰ। অনুমান কৰা হৈছিল যে সেই শকতজনৰ নেতৃত্বত বাকীকেইজন আমাৰ ঘৰলৈ আহিছিল। তেওঁ সময়ে সময়ে কৰ্তৃত্বসুলভেৰে বাকীকেইজনক ইটো সিটো কৰিবলৈ আদেশ দিছিল। দুপৰীয়ালে আটাইকেইজনে তেওঁলোকে কোঠাটোৰ মজিয়াত বহি লগত অনা অস্ত্ৰ শস্ত্ৰবোৰ পৰীক্ষা কৰি আছিল। আমি ল'ৰাহঁতে দুৱাৰৰ কাষত ৰৈ জুমি জুমি চাইছিলোঁ। তেওঁলোকে যুদ্ধত ব্যৱহাৰ কৰা অশেষ বস্তু আনিছিল। প্ৰত্যেকৰে হাতত আছিল একোটাকৈ AK-47।
কঁকালত মেৰিয়াই থ'ব পৰা এপাত বেল্টত অলেখ হেণ্ড গ্ৰেনেড ওলমাই থোৱা আছিল। এটা প্ৰকাণ্ড পিঠিত লোৱা বেগ, য'ত সোমাই আছিল কাপোৰ, জৰুৰীকালীন প্ৰাথমিক চিকিৎসা সামগ্ৰী, মেপ, গুলী বাৰুদ ইত্যাদি। ৰবাব টেঙাটোৰ সমান ধাতুৰ পাত্ৰ এটাত হেনো পানী কঢ়িয়াই লৈ ফুৰিছিল। এই পাত্ৰটো কঁকালত ওলমাই থ'ব পাৰি। এজনে এনে এটা পাত্ৰ আমাৰ ওচৰলৈ দলিয়াই দি চিঞৰি উঠিছিল, বোম ফুটিল, বোম ফুটিল। আমি ভয়ত ত্ৰাসিত হৈ উঠিছিলোঁ। এজনে আমাৰ অৱস্থা দেখি বৰ ৰং পাইছিল। ৰঙতে হাঁহি হাঁহি কৈছিল, ভয় নকৰিবি, আহ। শকতজনে আমাক উদ্দেশ্যি কৈছিল, আহচোন আহ, আমি কি কি আনিছোঁ চাবি আহ। আমি তেওঁলোকৰ কাষতে মজিয়াত বহি লৈছিলোঁ। লক্ষ্য কৰিছিলোঁ তেওঁলোকে কঢ়িয়াই লৈ ফুৰা বস্তুবোৰৰ অ'ত ত'ত তেজৰ চেকুৰা। আনকি পিন্ধি থকা কাপোৰতো তেজৰ দাগ। দাগ লাগি আছিল অস্ত্ৰ শস্ত্ৰবোৰতো। শকতজনে কৈছিল, ল, এইখন তিতা কাপোৰ ল আৰু এই AK-47টো লাগি থকা তেজবোৰ মোহাৰি চাফা কৰ। এজনৰ ভৰিত এডোখৰ কটা ঘাঁ, অন্য এজনে ঘাঁডোখৰ ফটা কাপোৰ এখনেৰে বান্ধি দিছিল। বান্ধি বান্ধি তেওঁ ধেমালিৰে কৈছিল, গুলী আহি ভাগ্যে ভৰিত লাগিল, মূৰত লগা হ'লে ইমান পৰে ইপুৰি পালোগৈহেঁতেন। এনেতে দেউতা আহি সুধিছিলহি, পিছে ইমানবোৰ তেজৰ চেকা ক'ত লাগিল? শকতজনে কৈছিল, সিদিনা টেঙাপানীত মিলিটাৰীৰ সৈতে আমাৰ যুদ্ধ হ'ল, তাতে লাগি আহিল। তাৰ পাছত তেওঁ যুদ্ধত প্ৰতিপক্ষক হৰুৱাই তেওঁলোক এইখিনি কেনেকৈ পালেহি তাৰে এটি বিৱৰণ দিবলৈ ধৰিলে। টেঙাপানীলৈ মিলিটাৰী আহিব বুলি আমি আগতীয়াকৈ খবৰ পোৱাত আমি সেই ঠাইত দুদিনমানৰ আগৰ পৰাই আছিলোগৈ। পথৰ এডোখৰ নিৰ্জন ঠাইত আমি বোমা পাতিছিলোঁ। বোমা পাতি থোৱা ঠাইৰ ওচৰতে দুঘৰমান মানুহ আছিল। আমি তাৰ পৰাই সকলো নিয়ন্ত্ৰণ কৰি আছিলোঁ। বোমা বিস্ফোৰণৰ আগে আগে আমি পথৰ দাঁতিৰ দ খাৱৈত লুকাই আছিলোঁ। মিলিটাৰী গাড়ী বোমা পাতি থোৱা ঠাই পোৱাৰ লগে লগে বুটাম টিপি দিছিলোঁ। লগে লগে প্ৰচণ্ড শব্দ কৰি মিলিটাৰী গাড়ী ওপৰলৈ উৰি গৈছিল। একুৰা বৃহৎ জুয়ে গাড়ী ছানি ধৰিছিল। গাড়ীৰ পৰা কেইটামান মিলিটাৰী ক্ষত বিক্ষত শৰীৰ উফৰি আহি আমি ৰৈ থকা খাৱৈত পৰিছিলহি। আমাৰ ঠিক কাষতে। আমি ভাবি আছিলোঁ আমাৰ ওপৰতে মিলিটাৰীৰ আক্ৰমণ। তৎক্ষণাত অস্ত্ৰ শস্ত্ৰ উলিয়াই আমি আক্ৰমণ কৰিবলৈ ধৰিলোঁ মিলিটাৰী কেইজনক। এনেদৰে আক্ৰমণ কৰোঁতেই তেওঁলোকৰ শৰীৰৰ পৰা তেজ ছিটিকি আহি আমাৰ গাত পৰিলহি। আমি তৎক্ষণাত সেই ঠাই ত্যাগ কৰিলোঁ। আইতাই কৈছিল, চি চি, বোপাহঁতে বাৰু ক'ৰ অজাতি মানুহৰ তেজ আনি ঘৰ সোমাইছহি। শকতজনে কৈছিল, অজাতিয়ে আমাৰ তেজ শুহি শেষ কৰিলে আইতা। সেইদিনা গধূলি সংগঠনৰ সদস্যকেইজনৰ হাতত কিছুমান নতুন যন্ত্ৰ পাতি দেখা গৈছিল। যন্ত্ৰসমূহৰ প্ৰতি আমাৰ ঔৎসুক্য বাঢ়িছিল। আমি কিতাপৰ টেবুললৈ নগৈ তেওঁলোকৰ আশে পাশে অৱস্থান কৰিছিলোঁ। নতুন যন্ত্ৰবিধ অৰ্থাৎ ৱাৰলেছৰ যোগেদি তেওঁলোকে দূৰৈত থকা সতীৰ্থৰ সৈতে কথা পতা চাই আমি তবত মানিছিলোঁ। তেনেতে ৱাৰলেছৰ যোগেদি কোনোবা অজান ঠাইৰ পৰা বাৰ্তা আহিছিল যে এই অঞ্চলটো তেওঁলোকৰ বাবে সুৰক্ষিত নহয়। ইতিমধ্যে মিলিটাৰী আহি অঞ্চলটোত উপস্থিত হৈছেহি। ৰাতিটোৰ ভিতৰতে তেওঁলোকে এই অঞ্চল ত্যাগ কৰিব লাগে, শীঘ্ৰেই। সদস্যসকলক চিন্তিত হোৱা দেখা গৈছিল। হঠাৎ তেওঁলোকৰ তৎপৰতা বাঢ়িছিল আৰু অকণো পলম নকৰি তেওঁলোকে আন্ধাৰৰ মাজত হেৰাই গৈছিল। ইয়াৰ পৰৱৰ্তী দিনকেইটাত আমাৰ অঞ্চলটো কিছু শান্ত হৈ থাকিলেও সেই বছৰৰ শেষৰ ফালে মিলিটাৰীৰ অত্যাচাৰ ব্যাপকভাৱে বৃদ্ধি পাইছিল। আঘোণ মাহৰ শেষৰ ফালে পথাৰত ধান দোৱাৰ ভৰপক হওঁতেই লালি নিচিঙা শাৰীৰ মিলিটাৰী উপস্থিত হৈছিলহি। দিনে নিশাই মিলিটাৰী গুৰুব গাৰাব ভৰিৰ শব্দ, জনতাৰ হাঁহ হুতাশু, চিঞৰ যন্ত্ৰণা, চৌপাশ আতংকময়। মই তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ। আমাৰ গাঁৱৰ পশ্চিম দিশত আছিল মই পঢ়া প্ৰাথমিক বিদ্যালয়খন। আমাৰ বিদ্যালয়ত দুজন শিক্ষক আছিল। প্ৰধান শিক্ষকজন আহিছিল টঙনাৰ পৰা। ছাৰে বহু দূৰ বাট খোজেৰে আহিছিল। ফলত তেওঁ স্কুলত উপস্থিত হওঁতে প্ৰায়ে পলম হৈছিল। এদিন ছাৰ তেনেদৰে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত ইতিমধ্যে আমাৰ বিদ্যালয়ত মিলিটাৰীয়ে অৱস্থান কৰিছিল। মিলিটাৰী দেখি আমি ভয়ত পেপুৱা লাগি শ্ৰেণীকোঠাতে বহি আছিলোঁ। ছাৰ বিদ্যালয়ত উপস্থিত হোৱাত দুজনমান মিলিটাৰীয়ে তেওঁক একাষলৈ মাতি নিছিল। অলপ পাছত ছাৰ আহি আমাক ছাত্ৰ ছাত্ৰীসকলক আদেশ দিছিল, আমি আটায়ে বিদ্যালয়ৰ বাহিৰলৈ ওলাব লাগে।
আটাই শৃংখলাবদ্ধভাৱে আমি শাৰী পাতি পাতি বাহিৰলৈ ওলাইছিলোঁ। বাহিৰত পথৰ কাষত আমাক মিলিটাৰীয়ে আদেশ দিছিল। আমি আটায়ে কাণত ধৰি আঁঠুকাঢ়িব লাগে। আনকি আমাৰ ছাৰকো আদেশ দিছিল যাতে ছাৰেও তেনে কৰে। মোৰ মনত আছে, ছাৰে অতি দ্বিধাগ্ৰস্ততাৰে অথচ বাধ্য ছাত্ৰৰ দৰে মোৰ কাষতে কাণত হাত ধৰি আঁঠুকাঢ়ি ৰৈছিল। আমাক আদেশ দিয়া হৈছিল আমি যাতে লৰচৰ নকৰোঁ, ক'লৈকো যোৱাৰ চেষ্টা নকৰোঁ, কাৰণ সেইদিনা মিলিটাৰীয়ে গাঁৱৰ ঘৰে ঘৰে সোমাই তালাচী চলোৱাৰ দিন। এনে তালাচী চলোৱাৰ মুহূৰ্তত যদি কোনোবাই হকা-বধা কৰে তেন্তে তেওঁ চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব। ইতিমধ্যে গাঁৱৰ সকলো মানুহকে অন্য এখন খেলপথাৰলৈ লৈ যোৱা হ'ল। মিলিটাৰী আদেশত গাঁওখন এফালৰ পৰা খালী কৰি দিয়া হ'ল। তালাচী শেষ হ'লে মানুহবোৰক ঘৰলৈ যাবলৈ দিয়া হ'ব। কিন্তু তেতিয়ালৈ সকলোৱে খেলপথাৰত থাকিব লাগিব, আঁঠু কাঢ়ি কাণত ধৰি। সুঠাম শৰীৰৰ ডেকাবোৰক অন্য এঠাইলৈ লৈ যোৱা হ'ল। বিনা দোষে সিহঁতৰ শৰীৰত চলিল অত্যাচাৰ। বাধা দিব খোজাজনৰ ওপৰত দুগুণ অত্যাচাৰ চলিল। এনে অমানসিক অত্যাচাৰৰ কোবত খেনু হৈ পৰিল পংগু। আকৌ কিছুমান সাহসী ডেকাই পলাই গৈ ধাননিৰ মাজত সোমাল। কিন্তু কেতিয়াবা ধাননিৰ পথাৰৰ পৰা ২-১ ডেকাক মিলিটাৰীয়ে উদ্ধাৰ কৰি আনিছিল। পাছত বলৰীয়া ডেকাই পোৱা শাস্তিৰ কথা শুনিলে মানুহে চকু পানী টুকিছিল। সেইদিনাই আমাৰ বিদ্যালয়ৰ দ্বিতীয়জন শিক্ষককো মিলিটাৰীয়ে ধৰি লৈ গৈ অমানসিক শাস্তি দিছিল। বেলি লহিওৱাৰ পৰত মানুহবোৰক ঘৰা-ঘৰি যাবলৈ দিয়া হৈছিল। ভোগ, পিয়াহ আৰু নানান শাস্তিত ক্ষত-বিক্ষত মানুহবোৰে বেগাই ঘৰলৈ ঢাপলি মেলিছিল। দিনটোৰ অন্তত মিলিটাৰীবোৰো উভতি যাবলৈ ওলাইছিল। আমাৰ অঞ্চলৰ আকাশ বতাহ কঁপাই শাৰী শাৰীকৈ তেওঁলোক উভতি গৈছিলগৈ। আন্ধাৰ হোৱাৰ পাছত ক'ৰ পৰা জানো আলফাৰ সদস্যসকল আমাৰ গাঁৱৰ অলিয়ে গলিয়ে আকৌ ওলাইছিলহি। তেনেকৈয়ে চলিছিল উৎপীড়নৰ এই শৃংখল। মোৰ কিশোৰ মনত দাগ পেলোৱা ঘটনাবোৰৰ ভিতৰত সেনাবাহিনীয়ে সৃষ্টি কৰা সন্ত্ৰাস অন্যতম। এই ঘটনাবোৰে মোৰ মস্তিষ্কত এনেদৰে চিন বহুৱাইছিল যে এতিয়াও মোৰ দুঃস্বপ্নত এনে ঘটনাবোৰৰে পুনৰাবৃত্তি ঘটে। মই প্ৰায়ে সপোনত দেখোঁ যে মিলিটাৰীয়ে মোৰ পিছ লৈ আহিছে। মই প্ৰাজ্যমানে পলাবলৈ চেষ্টা কৰিছোঁ। মই পলাব পৰা নাই। মিলিটাৰী মোৰ ওপৰত জঁপিয়াই পৰিছে। মই বাচিবলৈ যুঁজ দিছোঁ, কিন্তু পৰা নাই। মোক আক্ৰমণ কৰিছে। গুলী আহি মোৰ শৰীৰ পাৰ হৈ গৈছে। অথচ সাৰ পাই দেখিছোঁ মই জীৱিত। এই দুঃস্বপ্নটো মোৰ জীৱনত এতিয়ালৈকে কিমানবাৰ দেখিছোঁ তাৰ কোনো লেখ জোখ নাই। ৭. মই ৪ৰ্থ শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ উত্তীৰ্ণ হ'লোঁ। মোৰ বয়স ৯ বছৰ। ৪ বছৰ আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ অন্তত মই কৈলাশপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ যাব লাগিব। এদিন দেউতাই পথাৰৰ পৰা ধান কঢ়িয়াই থাকোঁতেই কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকজন দেউতাৰ কাষেৰে পাৰ হৈ গৈছিল। তেখেতক দেখি দেউতাই সুধিছিল, ককাইদেউ, মোৰ ল'ৰা এটা আপোনালোকৰ স্কুললৈ পঠিয়াম বুলি ভাবিছোঁ। পৰা হ'বনে? শিক্ষকজনে কৈছিল, পাৰিবি পাৰিবি। ল'ৰাটোৰ পঢ়াত ভালনে? দেউতাই কৈছিল, বেয়া নহয়। মই পঢ়াত বৰ ভালো নাছিলোঁ, বেয়াও নাছিলোঁ। অৱশ্যে ভাল বেয়া নিৰ্ধাৰণৰ মান ক'ত? আমাৰ শ্ৰেণীত ৪ৰ্থ মুঠ ছাত্ৰ-ছাত্ৰী আছিল ১২টি। তাৰে দুটামান পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল। মই দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছিলোঁ। অতি পিছপৰা আৰু স্পৰ্শকাতৰ এখন গাঁৱৰ স্কুলৰ ১২টি ছাত্ৰ-ছাত্ৰীৰ মাজত মই দ্বিতীয় স্থান পাইছিলোঁ। মই পঢ়াত ভাল আছিলোঁ নে বেয়া আছিলোঁ সেয়া থিৰাং কৰাটো টান। তদুপৰি আমাৰ গাঁৱৰ বিদ্যালয়ত পঢ়ি পাছত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উদাহৰণো তেনেই কম আছিল। এইফালৰ পৰা চাবলৈ গ'লে পঢ়ি শুনি মোৰো যে কিবা ভৱিষ্যত হ'ব সেয়া একেবাৰে শূন্য আছিল। আমাৰ গাঁওখনত মেট্ৰিক পাছ কৰা লোকৰ সংখ্যা মাত্ৰ ১-২জনহে আছিল। আমাৰ ঘৰত মাজু আৰু সৰু পেহীয়ে মেট্ৰিকলৈকে পঢ়িছিল, কিন্তু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি পঢ়া সামৰিছিল। ইয়াৰ বহু বছৰ পাছত আমাৰ পাছতি ককাই ভাই বাইদেৱে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'লেও কেৱল মই আৰু সৰু ভাইটিহে এই পৰীক্ষাত কৃতকাৰ্য হৈছিলোঁ। গতিকে প্ৰধান শিক্ষকে দেউতাক পথাৰত ধান কঢ়িয়াই থাকোঁতে যেতিয়া সুধিছিল যে ল'ৰাটো পঢ়াত কেনেকুৱা, দেউতাই উত্তৰত নিশ্চয় ক'ব নোৱাৰিলেহেঁতেন যে ল'ৰাটো পঢ়াত ভাল নে বেয়া। এদিন দেউতাই কৈলাশপুৰ এম.ই. স্কুলত মোৰ নাম লগাই থৈ আহিলগৈ। মাঘ বিহুৰ যোৱাৰ পাছতে মই স্কুল যাবলৈ আৰম্ভ কৰিলোঁ।
স্কুললৈ যোৱাত মোৰ সংগী আছিল ককাই আৰু আমাৰ ঘৰৰ ওচৰৰ দুটামান ল'ৰা। খৰালি দিনত স্কুললৈ যোৱাৰ সমস্যা নাই। আমাৰ গাঁৱৰ সন্মুখৰ পথাৰখন পাৰ হ'লেই স্কুল পাওঁ। পথাৰৰ মাজেৰে পোনাই গ'লে আধা ঘণ্টাতে স্কুল পাওঁগৈ। কিন্তু বাৰিষাৰ দিনত ফেনে ফুটুকাৰে ভৰি থকা পথাৰখন পাৰ হৈ যাব নোৱাৰি। সেয়েহে গাঁৱৰ মাজৰ একা-বেকা মূল পথৰে যাব লাগে। এনেকৈ গ'লে প্ৰায় এঘণ্টামান লাগিছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ল'ৰা-ছোৱালীয়ে খোজকাঢ়ি স্কুললৈ গৈছিল। এক বা দুয়েহে চাইকেলেৰে গৈছিল। নীলা হাফ পেণ্ট, বগা চাৰ্ট, উদং ভৰি, হাতত 5টা শ্ৰেণীৰ কিতাপ আৰু বহি লৈ পুৱা 9 বজাৰ পৰা শাৰী শাৰীকৈ ল'ৰা-ছোৱালীবোৰ স্কুললৈ গৈছিল। স্কুল আৰম্ভ হৈছিল 10 বজাৰ পৰা। আমাৰ শ্ৰেণীত মাত্ৰ এটি ছাত্ৰইহে ভৰিত জোতা পিন্ধিছিল। কিতাপ বহীবোৰ কঢ়িয়াইছিল এটা পিঠি বেগত। এই ছাত্ৰটিৰ দেউতাকে হেনো চাকৰি কৰিছিল। তেহে সিহঁতৰ জোতা বেগ কিনাৰ সামৰ্থ্য আছিল। আমাৰ শ্ৰেণীত 50টিমান ছাত্ৰ-ছাত্ৰী আছিল। সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আহিছিল কৈলাশপুৰৰ পৰা। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী বেছি নাছিল। আমাৰ গাঁৱৰ অধিকাংশ ল'ৰা-ছোৱালীয়ে স্কুললৈ যোৱা নাছিল। শ্ৰেণীকোঠাটোৰ এফালে ল'ৰাবোৰ, আনফালে ছোৱালী বহিছিল। দীঘল দীঘল বেঞ্চবোৰত এখনতে 5টিকৈ বহিব পৰা। স্কুলঘৰৰ বেৰবোৰ সম্পূৰ্ণকৈ সজা নাছিল, আধালৈকেহে আছিল। তদুপৰি খিৰিকীবোৰ সদায় খোলা থাকিছিল। বাৰিষাৰ দিনত স্কুলৰ দুৱাৰ ভাঙি শ্ৰেণীকোঠাত গৰু সোমাই ৰাতি ৰাতি থাকিছিল। আমি পুৱা শ্ৰেণীকোঠা চাফা কৰাৰ পাছতহে পাঠদান আৰম্ভ হৈছিল। প্ৰত্যেক দিনাই পুৱা 9:45 প্ৰাৰ্থনা আৰম্ভ হৈছিল। 10 বজাত আৰম্ভ হৈছিল পাঠদান। দুপৰীয়া 12ৰ পৰা 12:30 বজালৈকে জিৰণিৰ সময় আছিল। তাৰ পাছত 3 বজাত স্কুল ছুটি হৈছিল। 5মৰ পৰা 10ম শ্ৰেণীলৈকে প্ৰত্যেক বছৰে মই শ্ৰেণীটোত প্ৰথম হৈ উত্তীৰ্ণ হৈছিলোঁ। সেই হেতুকে শিক্ষকসকলে মোক বৰ মৰম কৰিছিল। আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে 7ম শ্ৰেণীৰ জিলাভিত্তিক বৃত্তি পৰীক্ষাত মোৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়া হৈছিল। আচৰিত ধৰণে এই সময়ছোৱাত মোৰ পঢ়াৰ প্ৰতি ধাউতি ইমানেই বাঢ়িছিল যে পৰীক্ষা আহিলেই মোৰ মন ৰোমাঞ্চিত হৈ উঠিছিল। এই সময়ছোৱাত প্ৰতিটো বিষয়ৰ প্ৰতিটো পৰীক্ষাত লাভ কৰা নম্বৰবোৰ মোৰ এতিয়াও জলজল পটপটকৈ মনত আছে। শ্ৰেণীকোঠাত শিক্ষকসকলে বাকী ছাত্ৰ-ছাত্ৰীসকলক পঢ়াত উদগনি দিবলৈ প্ৰায়ে কৈছিল, চাচোন ৰুবুলে ইমান দুখীয়া ঘৰৰ পৰা আহিও পৰীক্ষাত ইমান নম্বৰ পায়, তহঁতে কিয় নাপাবি? এদিন হিন্দীৰ শিক্ষকে পৰীক্ষাৰ বহী উভতাই দিওঁতে 7ম শ্ৰেণীত পঢ়া ককায়েকক জেউৰা খুটি ভাঙি হাতত কোব দি কৈছিল, ভাইৰে ইমান নম্বৰ পায়, তোৰ লাজ নালাগে ইমান কম নম্বৰ পাবলৈ? মই 6ষ্ঠ শ্ৰেণীত থাকোঁতে এদিন অংকৰ ছাৰে হঠাৎ আহি নিৰ্দেশ দিলেহি যে মই 10ম শ্ৰেণীৰ কোঠালৈ যাব লাগে। মোৰ আচৰিত হোৱাৰ পাল। মই নুবুজাৰ দৰে ছাৰৰ মুখলৈ চালোঁ। কিয়? ছাৰে ক'লে, মোৰ সৈতে আহচোন। উপায়ন্তৰত মই ছাৰৰ পিছ ল'লোঁ। ভিতৰি ভিতৰি ভয় খালোঁ। মোক শাস্তি দিব বিচৰা নাইতো। স্কুলঘৰৰ একেবাৰে অন্যটো মূৰত 10ম শ্ৰেণীৰ কোঠাটো। গৈ পাওঁ মানে মোৰ বুকু দুৰু দুৰু কঁপিবলৈ ধৰিলে। ভীতি আৰু উত্তেজনাত 10ম শ্ৰেণীৰ কোঠাত সোমালোঁ। ছাৰে শ্ৰেণীকোঠাত থকা ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যি ক'লে, বৰ্ডত থকা অংকটো ৰুবুলে কৰি দিব। মই শংকিত হৈ উঠিলোঁ। 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ এটা অংক কৰাটো 6ষ্ঠ শ্ৰেণীৰ এটা ছাত্ৰৰ বাবে কেনেকৈ সম্ভৱ? কিন্তু নিৰ্দেশ দি ছাৰ ওলাই গ'ল। মই বন্দী হৈ ৰ'লোঁ 10ম শ্ৰেণীৰ কোঠাত। মোৰ সন্মুখত এখন বৃহৎ কলা বৰ্ড। মোৰ পিঠিফালে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে কোনোবা কোণত বহি আছে মোৰ নিজা বাইদেউ। পিছফালৰ পৰা দুটামান ছাত্ৰই চিঞৰিছিল, ঐ হ'ব হ'ব, নোৱাৰ যদি যাগৈ যা। মই বৰ্ডত পাতি থৈ দিয়া অংকটোলৈ চাইছোঁ, পাৰিমনে? মোৰ মগজুত দেখোন একোকেই সোমোৱা নাই। চব খেলিমেলি লাগি গৈছে। আৰু হঠাৎ মোৰ মনত পৰি গ'ল, কেইদিনমানৰ আগতে গণিতৰ পাঠত শিকোৱা অংকটোৰ ফৰ্মুলাটো মনত পৰি গ'ল। পুৰণৰ এই নতুন সূত্ৰটো কিছুদিনৰ আগতেহে শিকাইছিল ছাৰে। মই তৎক্ষণাত বৰ্ডত অংকটো কৰি শ্ৰেণীকোঠাৰ পৰা ওলাই দৌৰিবলৈ ধৰিলোঁ। 6ষ্ঠ শ্ৰেণীৰ কোঠাৰ ফালে দৌৰি যাওঁতে গোটেই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীয়ে দুৱাৰ খিৰিকীৰ মুখত জুম বান্ধি মোলৈ চাই আছিল। দুপৰীয়া পানী খোৱাৰ ছুটিৰ সময়ত মই শ্ৰেণীকোঠাৰ এচুকত বহি আছিলোঁ। ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে মোক চাবলৈ আমাৰ শ্ৰেণীকোঠালৈ আহিছিল। বাইদেউৰ লগৰবোৰে আহি কৈছিল,
মাতুৰ ভায়েক কোনটো চাওঁ। মই লাজত হেমেনাহেমেনিকৈ চুক এটাত বহি আছিলোঁ। মোৰ ভয় হৈছিল। অংকৰ উত্তৰ যদি ভুল হয় তেন্তে ছাৰে আহি মোক শাস্তি দিব। কিন্তু সেইদিনা ছাৰ আমাৰ শ্ৰেণীকোঠালৈ দ্বিতীয়বাৰ অহা নাছিল। স্কুল ছুটি হোৱাত মই দৌৰাদৌৰিকৈ পথাৰৰ মাজেৰে ঘৰলৈ গৈছিলোঁ। ৰাতি শোৱাৰ পৰত দেউতাই মাক কৈছিল, আজি সৰুটোৱে 10ম শ্ৰেণীত গৈ অংক কৰি থৈ আহিল। এদিন সি মেট্ৰিক পাছ কৰিব চাবি। আমাৰ বংশৰ প্ৰথম মেট্ৰিক পাছ হ'ব। সেই বছৰ স্কুলৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সমাৰোহত আমাৰ অংকৰ ছাৰে মোক স্কুলখনৰ জ্যেষ্ঠ ছাত্ৰ হিচাপে ঘোষণা কৰিছিল। 8. ইতিমধ্যে আমি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ ঘৰত খাৱৰীয়াৰ সংখ্যা বৃদ্ধি হ'ল। আমি 5টি ল'ৰা-ছোৱালীয়ে, ঘৰত মুঠ প্ৰাণীৰ সংখ্যা 9টি। মা, দেউতা, আইতা আৰু সৰু পেহী। ককা অকন্তীয়ে হাবি ভাগি খুলি থৈ যোৱা আটাইখিনি মাটিতে দেউতাই খেতি কৰিব নোৱাৰিছিল। কেইবিঘামান মাটি আছিল অতি দ, য'ত পৰ্যাপ্ত পৰিমাণৰ দল ঘাঁহ উপজাৰ বাবে এইখিনি দেউতাই অকলে খেতি কৰিব নোৱাৰিছিল। আনহাতে তিনিআলি নগাঁৱৰ সীমাত থকা মাটিখিনি আছিল অতি বাম চানেকীয়া। সেই হেতুকে ইয়াতো ধান খেতি ভাল নহৈছিল। এই মাটিখিনি ঘৰৰ পৰা কিছু নিলগত থকাৰ বাবে অন্য খেতি কৰিবৰ বাবেও অসুবিধা হৈছিল। 2-এবছৰমানৰ খেতিৰ বাবে ঘৰত হালোৱা ৰখা হৈছিল। কিন্তু হালোৱাৰ বাবদ বছৰেকত 2 বিঘা মাটিৰ ধান দিব লাগিছিল। ঘৰৰ মাটিৰ খেতিৰে বছৰটোৱেই খাবলৈ নহয়গৈ। তাতে যদি 2 বিঘা মাটিৰ ধান হালোৱালৈ যায় তেন্তে আমি 9টি প্ৰাণীয়ে কেনেকৈ বৰ্তি থাকিম। ফলত হালোৱা ৰখাটো দুৰূহ হৈ আহিছিল। ঘৰৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ ফাললৈ যোৱাত ককাই আৰু মোৰ ওপৰত দায়িত্ব আহি পৰিছিল। কণ আৰু মোন তেতিয়াও পথাৰত খেতি কৰিব পৰা হোৱা নাই। পৰিস্থিতিয়ে বাধ্য কৰাত কান্ধত তুলি ল'ব লগা হৈছিল ঘৰ চলোৱাৰ আংশিক দায়িত্ব। এই যাত্ৰাত সহযোগী আছিল দেউতা আৰু ককাই। যাত্ৰা আৰম্ভ হৈছিল মই 4ৰ্থ-5ম শ্ৰেণীত থাকোঁতেই। এতিয়া সেই দিনবোৰলৈ ঘূৰি চালে অবিশ্বাস্য যেন লাগে। 9-10 বছৰীয়া ল'ৰা দুটাই পথাৰত হাল কোৰ বাই কেনেকৈ ঘৰ চলোৱাৰ দায়িত্ব ল'ব পাৰে। আজিকালি কেতিয়াবা ঘৰলৈ গ'লে পথাৰত ঘূৰি ফুৰা কণ কণ ল'ৰা-ছোৱালীবোৰ দেখিলে মোৰ শৈশৱলৈ মনত পৰে এবাৰ 4ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ 2য়জন শিক্ষক ইন্দ্ৰ ছাৰে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কৈছিল, ৰুবুলে বুবুলে পথাৰত খেতি কৰি দেউতাকক সহায় কৰি দিয়ে, সেয়েহে পঢ়িব পাৰে। ঘৰৰ দায়িত্বৰ লগতে পঢ়াৰ দায়িত্বও বজাই ৰাখে। আৰু তহঁতে একোকেই নকৰ, সেয়েহে পঢ়িব নোৱাৰ। কোৱা শুনিছিলোঁ আমাৰ গাঁৱৰ মোৰ সমনীয়া ল'ৰাবোৰক হেনো মাক দেউতাকহঁতে গালি দিছিল, তহঁতে জীৱনত উন্নতি কৰিবলৈ সৰু দৌৰ ডাঙৰ দৌৰ ভৰিৰ তলেৰে পাৰ হৈ আহিব লাগিব। মই এইটো ক'ব খোজা নাই যে আমাৰ শিশু মনত দায়িত্ববোধৰ জ্ঞান উদিত হৈছিল। আচলতে আমাক পৰিস্থিতিয়েহে ঘৰৰ দায়িত্ব ল'বলৈ বাধ্য কৰাইছিল। আমি কাম নকৰিলেই নহয়। ঘৰৰ ধানেৰে বছৰটো নুজুৰে। আচলতে কাম কৰিও কেতিয়াবা বছৰেকৰ 1-2 মাহ খাবলৈ নুজুৰিছিল। গাঁৱৰ মানুহৰ সম্পদ ভঁৰাল বুলিবলৈ কেৱল ধানমুঠিয়ে। তেনে ক্ষেত্ৰত ধানমুঠি নোহোৱা মানেই আতংক। পেটত গামোচা বান্ধি থকা মানুহেহে হৃদয়ংগম কৰিব পাৰিব সেই আতংকৰ গম্ভীৰতা। সেয়া যি কি নহওক, সেই যে কিশোৰ বয়সতে কান্ধত নাঙল লৈ পথাৰলৈ ওলাই গৈছিলোঁ, সেই কথাটোৱে মোক জীৱনৰ এক অপৰিহাৰ্য কৰ্তব্যক শিকাই থৈ গৈছিল। দায়িত্ব অৰ্থাৎ ৰেছপন্সিবিলিটি। যি ল'ৰা-ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মুহূৰ্ত এই গভীৰ সত্যভাগিকে মই বাৰে বাৰে আওৰাবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি স্থিৰ কৰিছোঁ। প্ৰতিনিয়ত আমাৰ জীৱন আৰম্ভ হৈছিল ব্ৰহ্মপুৱাতে। 4 বজাৰ আগতে পথাৰলৈ হাল নিব লাগে। বাহিৰত তেতিয়াও আন্ধাৰ। খেতিৰ সময় আৰম্ভ হয় ঠিক বহাগ বিহুৰ আগে পিছে। অৱশ্যে আৰম্ভণিৰ দিনকেইটাত পথাৰলৈ ব্ৰহ্মপুৱাতে হাল নিব নালাগে। জেঠ আহাৰৰ পাছত যেতিয়া খেতি ভৰপক হয় তেতিয়াহে ইমান পুৱাতে হাল নিব লাগে। মাটি একেখিনিয়ে, কিন্তু খেতি কৰিছিলোঁ 2বাৰ। প্ৰথমবাৰ ঠিক বহাগৰ আগে পিছে। এনে আগতীয়া খেতিৰ ধান আহাৰ শাওনত ডাবৰ হয়। তাৰ পিছত আৰম্ভ হয় দ্বিতীয়টো খেতি, শালি খেতি। 2বাৰ খেতি কৰিলেও ধানে বছৰটো নাযায়। এবাৰ কৰিলেতো কথাই নাই।
বহাগ জেঠত আয়াৰ বিহাৰীৰ দৰে আগতীয়া ধান খেতি আমাৰ গোটেই গাঁওখনেই কৰিছিল। কঠীয়া ৰোৱাৰ পাছতেই ধান ৰখাৰ দিনবোৰ আহিছিল। জেঠ মাহত গৰু উদং হৈয়ে থাকে, সেয়েহে ৰোৱা মাটিবোৰত ৰখীয়া থাকিব লাগে, নহ'লে গৰুৱে আৰু খেতি কৰি নথয়। আমি পথাৰত সৰু এটা চালি দিয়া ঘৰ সাজি লৈছিলোঁ গৰু ৰখাৰ উদ্দেশ্যে। জেঠ মাহৰ প্ৰখৰ ৰ'দ অথবা বৰষুণৰ পৰা বাচিবলৈ চালিঘৰৰ বিকল্প নাই। আমি চালিঘৰতে বাঁহৰ এখন চাং সাজি লৈছিলোঁ, যাতে ৰোৱা ৰখোঁতে অলপ জিৰাই ল'ব পাৰি। আমি পাল পাতি পাতি চালিঘৰলৈ গৈছিলোঁ। পুৱা ৮-৯ মান বজালৈকে মই বা ককাই, ৯ বজাৰ পৰা সৰু পেহী, তাৰ পাছত আইতা বা দেউতা বা মা। ঘৰৰ কামত ব্যস্ত থকাৰ বাবে মা বৰকৈ চালিঘৰলৈ নগৈছিল। পাছত স্কুলৰ পৰা আহি ভাতমুঠি খাই আমি আকৌ চালিঘৰলৈ দৌৰিছিলোঁ। সন্ধিয়া যেতিয়া চৰণীয়া গৰুবোৰ ঘৰা-ঘৰি গৈছিলগৈ, তেতিয়াহে আমাৰ দিনটোৰ ৰোৱা ৰখাৰ পৰ্ব শেষ হৈছিল। কষ্ট তেনেকৈ নাছিল, কেৱল গৰুৱে যাতে ৰোৱা খাব নোৱাৰে তাৰ দায়িত্ব ল'ব লাগিছিল। আমাক চালিঘৰতে পঢ়ি থাকিবলৈ উপদেশ দিয়া হৈছিল। মায়ে কৈছিল, কিতাপ বহি লৈ যা, পথাৰতে পঢ়িবি। গৰু ৰখাৰ পাছত পথাৰৰ মাজত কিতাপ পঢ়াটো প্ৰায় অভ্যাসত পৰিণত হৈছিল। বিশেষকৈ পাঠ্যপুথিৰ কিতাপ নহয়, বাহিৰা কিতাপ, যিবোৰ কিতাপ লুকাই চুৰকৈ পঢ়িবলগীয়া হৈছিল। মই ৮ম-৯ম শ্ৰেণীত থাকোঁতে চালিঘৰতে মহাভাৰত, ৰামায়ণ, সুৰুষমুখীৰ স্বপ্ন, ডাৱৰ আৰু নাই আদি গ্ৰন্থবোৰ পঢ়ি অতাইছিলোঁ। ৯ম-১০ম শ্ৰেণীত থাকোঁতে আহাৰ-শাওণ মাহত পথাৰত গৰু চৰাবলৈ যাওঁতে বিস্ময় তৃষ্ণাতুৰ জাতীয় লঘু আলোচনীবোৰৰ প্ৰেম ৰহস্যৰ গল্প কাহিনীবোৰ বৰ মনোযোগেৰে পঢ়িছিলোঁ। পথাৰৰ মাজত পঢ়াৰ কিছুমান সুবিধা আছিল। প্ৰথম, নিৰ্জন ঠাই হোৱাৰ হেতুকে কোনো আমনি নিদিছিল। বতাহৰ হু-হুৱনি আৰু গৰুৰ হেম্বেলনিৰ বাদে কাৰোৰে মাত শুনা নগৈছিল। পুৱাৰ সময়খিনিত অৱশ্যে হাল বাই থকা হালোৱাৰ মাত বতাহত ভাহি আহিছিল, ঠিক কেঁকাই থকা মানুহৰ দৰে। ঘূৰ, বাহিৰ জাতীয় শব্দবোৰ। দ্বিতীয়, নিজৰ ইচ্ছানুসৰি পঢ়িব পৰা গৈছিল। অৱশ্যে পথাৰত পঢ়াৰ বেয়া দিশো আছিল, যেনে কোমল মলয় বতাহে টোপনি আনি দিছিল। দেউতাই পথাৰৰ মাজত পঢ়াৰ উপকাৰৰ কথা সোঁৱৰাই দিছিল। কৈছিল, আমাৰ গাঁৱৰ ৰোহিণীক দিলীপে পথাৰৰ চালিঘৰত পঢ়ুৱাই মেট্ৰিক পাছ কৰোৱালে। মই অনুপ্ৰাণিত হৈ উঠিছিলোঁ। এদিন ময়ো মেট্ৰিক পাছ কৰাৰ স্বপ্নত বিভোৰ হৈ পৰিছিলোঁ। আমাৰ শিশু শৰীৰৰ বাবে আটাইতকৈ কঠিন দিনকেইটা আছিল আহাৰ, শাওণ, ভাদ মাহ। ইতিমধ্যে প্ৰথমটো আগতীয়া ধান খেতি শেষ হোৱাৰ পাছত দ্বিতীয় শালি-ৰাহি খেতিত নামিবৰ হৈছিল। খেতি ভৰপকৰ সময়ত আমি, ককাই আৰু মই পুৱা ৪ বজাতে হাল লৈ যাওঁ। পিছে পিছে দেউতা যায়। দেউতাই পুৱাই উঠি তামোল দুখনমান হাঁচতিত বান্ধি মুখত এখন সুমুৱাই লয় মানে আমি পথাৰ পাওঁগৈ। আমাৰ গৰু আছিল ২হাল। এহাল দেউতাই বাই, আনহাল মই আৰু ককাই সলনা-সলনিকে বাইছিলোঁ। হাল নোবোৱাটোৱে পথাৰত কোৰ মাৰিব লাগে। আঁচ-কোৰ, আলিৰ পাৰ, পথাৰৰ মাটিৰ চুক-কোণবোৰ কুৰি দিব লাগে। মাটিত ৪ চহ পৰাৰ পাছত আলিবোৰ বোকা মাটিৰে লিপি দিব লাগে, যাতে বন গজিব নোৱাৰে। ৫ চাহত ৰুবলৈ দিয়া হয়। ৰুবলৈ দিয়াৰ দিনত দেউতাই কঠীয়া আনে, আমি বিলাই দিওঁ। আমাৰ বয়স ৯-১০ বছৰ হৈ থাকোঁতে আমি কঠীয়া ভাৰ লৈ অনাটো আমাৰ দায়িত্বত পৰিছিল। ৯ বজাৰ আগে আগে হাল সামৰি স্কুললৈ দৌৰোঁ। যোৱাৰ আগে আগে মায়ে গৰম পানীৰ সৈতে কল, গুড়, কঁঠাল গুটি খাবলৈ দিয়ে। মোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানৰ দিনবোৰ আছিল দ মাটিত হাল বোৱা দিনবোৰ। আমাৰ কেইবাবিঘাও দ মাটি আছিল। তাত দল ঘাঁহ সজাৰ বাবে হাল বোৱাটো অতি দুঃসাধ্যৰ কাম আছিল। মাটিবোৰত প্ৰায় একঁকাল পৰ্যন্ত পানী আছিল। মাটিৰ তলিত দল ঘাঁহবোৰ প্ৰথিত হৈ আছিল। অতি ঘনকৈ ঘাঁহবোৰ গজাৰ বাবে মাটিত নাঙলৰ চাপ নবহিছিল। তদুপৰি দল ঘাঁহবোৰ নাঙলত লাগি ধৰিছিল আৰু প্ৰতি মিনিটে মিনিটে ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰাব লাগিছিল। হাল জোৰাৰ কেইমিনিটমানৰ পিছতে মই অৱশ হৈ পৰিছিলোঁ। নাঙল দাঙি জাবৰ আঁতৰোৱাটো মোৰ বাবে দুঃসাধ্য হৈ পৰিছিল। কিন্তু দেউতাৰ ৰঙা চকুলে ভয় কৰি একো ক'বও নোৱাৰিছিলোঁ আৰু বাধ্য হৈ দেউতাৰ পিছে পিছে হাল বাই থাকিছিলোঁ। দেউতাই হাল বাই থাকোঁতে হাতত এখন মেচিদা লৈ ফুৰিছিল, নাঙলত লাগি ধৰা দল ঘাঁহবোৰ কাটিবলৈ। মাজে মাজে দেউতাই হাল ৰখাই মোকো সহায় কৰি দিছিল নাঙলত লাগি ধৰা জাবৰবোৰ কাটি কাটি।
এইদৰে 3 চাহমান বোৱাৰ পিছত হাতেৰে দলবোৰ টানি পাৰলৈ উঠোৱা হৈছিল। তেহে এই মাটিত কঠীয়া ৰুব পৰা হৈছিল। বন্ধ পানী থকাৰ কাৰণে এই ঠাইত জোক প্ৰচুৰ পৰিমাণৰ আছিল। মায়ে জোকলৈ ভয় কৰিছিল। বৃহৎ বৃহৎ মহজোকবোৰ পানীত আহি থকা দেখিলে মায়ে ভয়ত দৌৰি পাৰত উঠিছিলগৈ। ইমান কষ্ট কৰি ৰোৱাৰ পাছতো এই মাটিডোখৰত অতি কম পৰিমাণেহে ধান পোৱা গৈছিল। কাৰণ আঁকি শালি ধান গছবোৰ লহপহকৈ বাঢ়ি পানীতে পৰি নষ্ট হৈ গৈছিল। শাওণ ভাদ মাহত গৰম বন্ধৰ দিন আহিছিল। এই মাহটোত আমি স্কুললৈ যোৱাৰ পৰিৱৰ্তে পথাৰত গৰু চৰাবলৈ যাব লাগে। ইতিমধ্যে খেতিয়কে পথাৰত ৰুবলৈ আৰম্ভ কৰাৰ বাবে গৰুৰ চৰণীয়া পথাৰ সংকুচিত হৈ আহিছিল। এই দিনকেইটাত গৰুবোৰ মেলি দিব নোৱাৰি। কাৰণ মেলি দিলে আনৰ ৰোৱা মাটিত ৰোৱা খাবগৈ। সেয়েহে হাল খুলিলে আমি দুবাৰকৈ গৰু চৰাবলৈ গৈছিলোঁ। এবাৰ পুৱা 10ৰ পৰা 12মান বজালৈকে। 12 বজাত আহি আমি জিৰণি লৈছিলোঁ। পিছবেলা ঠিক 3মান বজাতে পুনৰ গৰু চৰাবলৈ গৈছিলোঁ। শাওণ মাহৰ প্ৰখৰ ৰ'দক প্ৰতিহত কৰিবলৈ মূৰত এটা জাপি নতুবা কান্ধত এটা ছাতি, এখন হাতত এডাল এছাৰি, অন্য হাতত এখন কিতাপ। এই দিনবোৰত বাহিৰা কিতাপ পঢ়াটো নিচা হৈ গৈছিল। আমাৰ কাষৰ বৰ্তাহঁতৰ ল'ৰা দুটা দীপ মাকনে বিস্ময় তৃষ্ণাতুৰ জাতীয় কিতাপ যোগান ধৰিছিল। 9ম শ্ৰেণীত থকা বছৰটোৰ গৰম বন্ধত এইদৰে গৰু চৰাবলৈ যাওঁতে সাহিত্যৰ কেইবাখনো মূল্যৱান কিতাপ যেনে ককাদেউতাৰ হাড়, নৈ বৈ যায় আদি পঢ়া মনত আছে। এই কিতাপবোৰ আনৰ ঘৰৰ পৰা খুজি আনিছিলোঁ। নিজে কিনি কিতাপ পঢ়াৰ মনত নাই, সামৰ্থ্যও নাছিল। ভাদ মাহ সোমাওঁতেই খেতি শেষ হয়। ইফালে গৰমৰ বন্ধও শেষ। আকৌ স্কুললৈ যাব লাগে। জীৱনৰ একেটাই চক্ৰ বছৰি বছৰি আহি থাকে। তেতিয়াৰ পৰা গ্ৰীষ্মকাল মোৰ একেবাৰে প্ৰিয় নাছিল। অত্যাধিক গৰম বা বৰষুণ হোৱাৰ বাবে ঠিক নহয়। মোৰ শৰীৰ মনত অত্যাধিক কষ্ট হোৱাৰ বাবেহে। দিনত ইমান শ্ৰম কৰি ৰাতিলৈ স্কুলৰ পাঠ পঢ়িব লাগিছিল। ইফালে আহাৰ শাওণৰ কিছুদিন আমাৰ ঘৰত প্ৰায় খাবলৈ নজৰিছিল। পেটত ভোকৰ জুই লৈ খাবলৈ পোৱাৰ চিন্তাই দেহ মনক হতাশ কৰি তুলিছিল। আজিকালি মই গ্ৰীষ্মকালত যেতিয়া শীত-তাপ নিয়ন্ত্ৰিত অত্যাধিক পৰীক্ষাগাৰত সোমাই বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষা কৰি থাকোঁ, তেতিয়া মোৰ প্ৰায়ে শৈশৱৰ দিনবোৰলৈ মনত পৰে। মনত পৰে সেই সকললৈ যিসকলে এতিয়াও মোৰ শৈশৱৰ দৰেই পথাৰত গৈ ৰ'দ বৰষুণ নেওচি মাত্ৰ দুবেলা দুমুঠি ভাতৰ বাবে শ্ৰম কৰিবলগীয়া হৈছে। এই পৃথিৱীত তেওঁলোকৰ সংখ্যা কোটিৰ ঘৰত। 9. আহিন আহিলে বাম খেতিলৈ যাবৰ হয়। দেউতাই বাৰীত অলেখ ধৰণৰ বাম খেতি কৰিছিল। আমি সৰু হৈ থাকোঁতে দেউতাক বাম খেতি কৰাত সহায় কৰিছিলোঁ। কিন্তু পাছলৈ অৰ্থাৎ মই 8ম-9ম শ্ৰেণী পাওঁতে নিজেই এই বাম খেতিৰ দায়িত্ব লৈছিলোঁ। জাত জাত শাক পাচলিৰ খেতি হৈছিল। লাই, লফা, মূলা আগতীয়াকৈ কৰা হৈছিল। কাতি মাহত আৰম্ভ হৈছিল বন্ধাকবি, ফুলকবি, ওলকবি, আলু, পিঁয়াজ, নহৰু খেতি। কাতিৰ শেষৰ ফালে ৰঙালাও, কেৰেলা, মটৰ আদিৰ খেতি আৰম্ভ কৰা হৈছিল। কেৰেলা খেতি গোটেই অঞ্চলটোৰ ভিতৰত কেৱল আমাৰ গাঁৱতে হৈছিল। তাকো কেইজনমান খেতিয়কৰ উদ্যোগতহে। আমাৰ দেউতাই আৰু পিছলৈ আমি প্ৰত্যেক বছৰে কেৰেলা খেতি কৰিছিলোঁ। প্ৰায় আধা বিঘা এবিঘামান মাটিত এই খেতি কৰিছিলোঁ। কেৰেলা খেতি বৰ লাভজনক আছিল। বজাৰত 100 টকাই বিক্ৰী গৈছিল। ইয়াৰ কাৰণটো হ'ল আন গাঁওবোৰত এই খেতি কৰা নহৈছিল। দেউতাই হাল বাই মৈয়াই মাটি উলিয়াই দিছিল। আমি ককাই আৰু মই খুলি খান্দি গৰু গোবৰ দি গৈছিলোঁ। কোৰেৰে এই গোবৰ মাটিৰ সৈতে মিহলাই এটা খুলিত 4-5টাকৈ গুটি দি গৈছিলোঁ। পুলি ওলাবলৈ 1-2 সপ্তাহ লাগিছিল। পুলি ওলোৱাৰ পাছত সময়ে সময়ে কেৰেলাৰ তলিখন চিকুণাই দিয়া হৈছিল। এইদৰে 2-3 বাৰ চিকুণোৱাৰ পাছত পুহ, মাঘ মাহত কেৰেলাৰ তলিত ধান খেৰ পাৰি দিয়া হৈছিল, যাতে তাত বনৰীয়া বন গজিব নোৱাৰে। তাৰ পাছত ফাগুনত কেৰেলা লাগিবলৈ আৰম্ভ কৰিছিল আৰু আমি বহাগ পৰ্যন্ত বজাৰত কেৰেলা বিক্ৰী কৰিছিলোঁ। উল্লেখযোগ্য, আমাৰ ঘৰত কেৰেলাৰ খেতি কণ্টিৰ দিনৰ পৰা চলি আহিছে আৰু এই খেতিৰ উত্তৰাধিকাৰী কণ আৰু মুনে এতিয়াও কৰি আহিছে। হয়তো ভৱিষ্যতেও আমাৰ পৰিয়ালত কেৰেলাৰ খেতি চলি থাকিব, কোনে জানে। কেৱল খেতি কৰিলেই নহ'ব, উৎপাদিত সামগ্ৰী বিক্ৰীও কৰিব লাগিব। বিক্ৰী কৰাৰ পাল পৰিছিল মোৰ আৰু ককাৰ ওপৰত। পাছলৈ আমি ঘৰৰ পৰা আঁতৰি অহাত কণ মুনে এই দায়িত্ব লৈছিল। বিক্ৰী কৰিবলৈ বজাৰ আছিল মাত্ৰ 3খন।
দেওবাৰে টঙনা বজাৰ, মঙলবাৰে কৈলাশপুৰ আৰু শনিবাৰে মহাদেৱপুৰত। মঙলবাৰে স্কুল থকাৰ বাবে আমি এই বাৰটোত সাধাৰণতে বজাৰ এৰাই চলিছিলোঁ। দেওবাৰ দিনটো আছিল আমাৰ বাবে নিৰ্দিষ্ট দিন। এই দিনটোত আমি কেতিয়াও বজাৰ ক্ষতি নকৰিছিলোঁ। বজাৰত শাক পাচলি বিক্ৰী কৰি পোৱা সামান্য ধনেৰে ঘৰৰ তেল নিমখ আনিছিলোঁ। কেতিয়াবা খাবলৈ নোযোৱা দিনকেইটাত চাউল আটাও কিনি আনিব লগা হৈছিল। এই বজাৰবোৰত হোৱা ৰোমাঞ্চকৰ অথবা হতাশাজড়িত অভিজ্ঞতাৰ টুকুৰা কিছুমান তলত দাঙি ধৰিলোঁ। দৃশ্য 1। পুৱাই শুই উঠি টঙনাৰ দেওবৰীয়া বজাৰলৈ যাবলৈ ওলালোঁ। শাক পাচলিবোৰ আগদিনা গধূলিয়ে ছিঙি থৈ দিয়া আছিল। বন্ধাকবি আধা বস্তা, কেৰেলা আধা বস্তা, বেঙেনা কেইকেজিমান। পুৰণি ৰয়েল চাইকেল এখনত পাচলিবোৰ ভাৰ কৰি চাইকেল ঠেলি টঙনা পালোগৈ। লগত চিৰন্তৰ লগৰীয়া ককাই। টঙনা বজাৰৰ উত্তৰ পূব দিশত আমাৰ বেহামেলাৰ নিৰ্দিষ্ট স্থান। আমি বজাৰৰ একমাত্ৰ বাঁহৰ হোটেলখনৰ সন্মুখতে থৈলা পাৰি বহিলোঁ। পাচলিবোৰ ভাগ ভাগ কৰিলোঁ। বজাৰত পাচলি বিক্ৰী কৰা আৰম্ভ হ'ল। দ পথাৰ গাঁৱৰ মানুহবোৰ বজাৰলৈ আহি আমাৰ বাবে ৰৈ আছিল। দ পথাৰ গাঁৱত বাম খেতি নহয়, সেয়ে আমাৰ গাঁৱৰ শাক পাচলিলৈ তেওঁলোক ৰৈ থাকে। আমি শাকৰ বজাৰখন মেলাৰ লগে লগে তেওঁলোক উবৰি খাই পৰিলহি। কবিৰ দাম কেনেকুৱা? 1 টকা কিলো। কেৰেলা 2 টকা। মূলা 8 অনা। দ পথাৰৰ মানুহে পালে নিমিষতে আমাৰ বজাৰ শেষ। অন্যথা দুপৰীয়ালৈকে বহি থাকিলেও আমাৰ পাচলি বিক্ৰী নাযায়। পাচলি বিক্ৰী যোৱাৰ দিনা আমি আনন্দ মনেৰে বজাৰ সামৰি বাঁহৰ হোটেলত সোমাওঁ। 2 প্লেট মটৰ ঘুগনি অথবা 2খন ৰুটি খাই তৃপ্তিত মন আহ্লাদিত কৰোঁ। তাৰ পাছত সপ্তাহটোৰ কাৰণে ঘৰুৱা বজাৰ কৰোঁ। ধূপ 1 পেকেট, মিঠাতেল 1 পোৱা, নিমখ 1 পেকেট, খাৰ চাবোন 1টা, চাধা 50 গ্ৰাম আৰু কেতিয়াবা মচুৰ দাইল 1 পোৱা। তাৰ পাছত কেতিয়াবা আমাৰ স্কুলৰ সামগ্ৰীৰ কাগজ 1 ডিষ্টা, ফাউণ্টেন পেন 1টা, চিয়াহী দোৱাত, কাঠ পেঞ্চিল, ৰবৰ। বেলি লহিয়া বুলি হোৱাৰ পৰত আনন্দ অথবা বিষাদ মনেৰে ঘৰলৈ উভতো। এইবাৰ চাইকেল ঠেলি ঠেলি যাব নালাগে। ককায়ে চলাই মই উঠো। এই যে দৃশ্যটো বৰ্ণনা কৰিলোঁ, এইটো দৃশ্য চলিছিল মই 5ম শ্ৰেণীত থকাৰ পৰা মেট্ৰিক পাছ কৰালৈকে প্ৰায় 6 বছৰ। প্ৰত্যেক সপ্তাহতেই। দৃশ্য 2। এদিন মঙলবৰীয়া বজাৰলৈ মূলালৈ গ'লোঁ। সেই বছৰ মই অকলে মূলা লগাইছিলোঁ। বজাৰত মূলা ঢেৰ। দাম ৰাখিলোঁ 8 অনা। 3-4 ঘণ্টা বজাৰত বহাৰ পাছতো এটিও মূলা বিক্ৰী নহ'ল। ফলত মূলা যিদৰে বজাৰলৈ নিছিলোঁ ঠিক সেইদৰে উভতাই আনিলোঁ। বাটত হঠাৎ কথা এটালে মনত পৰিল। আমাৰ গাঁৱৰ ৰঙাই বুঢ়াই হেনো বজাৰত শাক পাচলি বিক্ৰী নহ'লে সেইবোৰ ৰাস্তাত পেলাই মুতি থৈ আহিছিল। মুহূৰ্ততে মই মূলাৰ ভাৰখন পথৰ দাঁতিত পেলাই তাৰ ওপৰত মূত্ৰ বিসৰ্জন কৰিবলৈ ধৰিলোঁ। দৃশ্য 3। এবাৰ আবতৰীয়া বতৰত কোমোৰা ৰুইছিলোঁ। ভঁৰালৰ চালত বগাবলৈ দিছিলোঁ। কোমোৰাও লাগিল ঢেৰ। ইয়াৰে কেইটামান এদিন মঙলবৰীয়া বজাৰলৈ লৈ গ'লোঁ। কোমোৰাবোৰ তৎক্ষণাত বিক্ৰী হ'ল। আৰ্জিত ধনেৰে মই স্কুলৰ ইউনিফৰ্মৰ হাফ পেণ্ট এটা কিনিলোঁ। মোৰ স্কুল যাবলৈ পেণ্ট নাছিল। ততাতৈয়াকে ঘৰলৈ আহি কিনি অনা পেণ্টটো পিন্ধি স্কুললৈ দৌৰিলোঁ। তেতিয়া মই 7ম শ্ৰেণীত। দৃশ্য 4। ককাই 7ম 8ম শ্ৰেণীত থাকোঁতে এদিন ডাঙৰ কুকুৰা এটা লৈ বৰডুমচা বজাৰলৈ গ'ল। আমাৰ ঘৰৰ পৰা বৰডুমচা বহু দূৰ। চাইকেলেৰে 1-1.5 ঘণ্টাৰ বাট। ককাই গৈছিল চুবুৰী আন প্ৰাপ্তবয়স্ক মানুহৰ লগত। বজাৰত হেনো 2জন মানুহে কুকুৰাটো কিনিম বুলি ককাইক একাষৰীয়াকৈ মাতি নিলে। নিৰ্জন ঠাই পোৱাৰ পাছত তাক মানুহ দুটাই ভাবুকি দিলে, তই কুকুৰা এৰি এতিয়াই পলা, নহ'লে তোক ইয়াতে খতম কৰি দিম। সেইদিনা ৰাতি ঘৰত দুৰ্ঘোৰ কাজিয়া। মায়ে দেউতাক গালি দিছিল। আপুনি এই পেন্দুকণা ল'ৰাটোক অকলে বজাৰলৈ কিয় পঠিয়াইছিল? দেউতাই চুবুৰীয়াক গালি দি আছিল। ল'ৰাটো বজাৰলৈ নি সিহঁতে তাক অকলে কিয় এৰি দিছিল? দৃশ্য 5। মই 9ম শ্ৰেণীত থাকোঁতে এদিন কুকুৰা 2জনী লৈ মহাদেৱপুৰ বজাৰলৈ গ'লোঁ। সেই সময়ত কুকুৰাৰ মহামাৰী চলিছিল। মোৰ কুকুৰা 2জনী মৰে আৰু যেনে তেনে বজাৰ পালেই ৰক্ষা। 2জনী কুকুৰাৰ দাম মই 75 টকা ৰাখিলোঁ। বিহাৰী সম্প্ৰদায়ৰ হোটেলৰ মালিক এজনে আহি দাম সুধিলে। মই ক'লোঁ। তেওঁ ক'লে যে দামটো অতিৰিক্ত হৈছে। তেওঁৱে পৰামৰ্শ দিলে যে ওজন কৰি দাম নিৰ্ধাৰণ কৰা হওক। মই তৎক্ষণাত মান্তি হ'লোঁ। ওজন কৰাত কুকুৰা 2জনীৰ দাম ওলাল 120 টকা। মানুহজন মান্তি হ'ল। মই টকা লৈ তৎক্ষণাত উধাও হ'লোঁ।
মোৰ বিশ্বাস যে মই আঁতৰি অহাৰ পিছ মুহূৰ্ততে কুকুৰা দুজনী মৰিছিল। দৃশ্য 6। এই দৃশ্যটো মোৰ বাবে অলপ সংবেদনশীল। শৈশৱত ঘৰুৱা খেতিপথাৰত শ্ৰমদান কৰিব লগা হ'লেও আনৰ ঘৰত গৈ মজুৰি কৰিব লগা হোৱা নাছিল, কিন্তু দুবাৰমান হৈছিল। এবাৰ আমাৰ গাঁৱৰ ৰাস্তাটো বনাবলৈ পঞ্চায়তৰ ফালৰ পাৰ সাহায্য আহিল। লগে লগে ৰাস্তাত গৈ বনোৱাৰ ভিৰ লাগিল। দেউতাৰ সৈতে ময়ো গ'লো কান্ধত কোৰ লৈ। দেউতা আৰু মই দুয়ো সফলভাৱে মজদুৰি তালিকাত অন্তৰ্ভুক্ত হ'লো। কিন্তু পিছতীয়াকৈ অহাবোৰৰ নাম তালিকাত নোসোমাল। তেওঁলোকে তৎক্ষণাত প্ৰতিবাদ কৰিবলৈ ধৰিলে। একে ঘৰৰ মানুহৰ দুটাকৈ নাম লিষ্টত আছে, অথচ আমাৰ এটাও নাই। ই কেনেকৈ সম্ভৱ? এয়া অন্যায়। কথাটোৱে দেউতাৰ গাত বিন্ধিল। দেউতাই প্ৰতিবাদ কৰিলে। যি আগে আহে সিয়ে কাম পাব। শুই থকা শিয়ালক এতিয়া হাঁহ খাবলৈ লাগে বুলিলেই হ'ব নেকি? সেইদিনা দেউতাই মোৰ নামটো মজদুৰৰ তালিকাখনত ৰাখিবলৈ বহু চেষ্টা কৰিও বিফল হৈছিল। দেউতাৰ সেমেনা সেমেনি ব্যৰ্থ চকু দুটা মোৰ স্মৃতিত এতিয়াও জলজল পটপটকৈ জিলিকি উঠে। 10 যিমানেই কৈ যাওঁ সিমানেই ওলাই আহে অতীতৰ বুকুত পোত খাই থকা কথাবোৰ। শৈশৱৰ আৰু বহুত ঘটনাই মনত জমুৰি দি থাকিলেও সেইবোৰ ইয়াত যুগুত নহয় যেন পাওঁ। সেয়েহে জীৱনৰ সোঁতত অলপ মোৰ কৈশোৰ উত্তীৰ্ণ কালৰ কথাকে ক'বলৈ লৈছোঁ। মই 10ম শ্ৰেণী পালোগৈ। মেট্ৰিক দিবৰ হ'ল। পৰিয়ালৰ সেই মুহূৰ্তটো আহিল, যি মুহূৰ্তৰ ফলাফল কেৱল ব্যৰ্থতা। প্ৰথম মাজু পেহীয়ে মেট্ৰিক দিছিল, দ্বিতীয়তে সৰু পেহী, তাৰ পাছত বাইদেউ আৰু মোৰ আগৰ বছৰ ককায়ে। পৰিয়ালত মোৰ আটাইবোৰ অগ্ৰজে ইতিমধ্যে এই পৰীক্ষাত বিফল হৈছে। মাজু পেহী আৰু সৰু পেহীয়ে কেইবাৰকৈ এই পৰীক্ষা দিছিল নাজানো, কিন্তু বাইদেৱে একেৰাহে 4 বছৰ পৰীক্ষা দিও উত্তীৰ্ণ হ'ব পৰা নাছিল। সৰু পেহীয়ে এবাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি মিছাকৈ ঘোষণা কৰিছিল। পিছে মাৰ্কশ্বিট দেখুৱাব নোৱাৰি কেইদিনমানৰ পাছত দেউতাৰ ৰোষত পৰিছিল। দেউতাই তিৰস্কাৰ কৰিছিল, তই যদি পৰীক্ষাত পাছ কৰিছিলিয়ে মাৰ্কশ্বিট দেখুওৱা। দেউতা বৰ নিৰাশ হৈ পৰিছিল। কেতিয়াবা গধূলি দেউতাই ঘৰত কণ্ডলৰ সৃষ্টি কৰিলে প্ৰায়েই কৈছিল, ইমানবোৰ ল'ৰা ছোৱালীক পঢ়িবলৈ সুবিধা কৰি দিলোঁ, মোক কোনেও মেট্ৰিক পাছৰ চাৰ্টিফিকেট আনি দিব নোৱাৰিলে। মায়ে কথাত থাপ মাৰি ধৰিছিল, সৰুদৰ পঢ়াত ভাল, সি পাৰিব। গোবৰুৱাই যিমান চেষ্টা কৰিলেও বেছি ওপৰলৈ উৰিব নোৱাৰে। ইফালে আমাৰ স্কুলৰ ৰিজাল্টটো তৎস্বৰূপ। স্কুলখনৰ পৰা প্ৰত্যেক বছৰে 1 বা 2 ছাত্ৰ ছাত্ৰীয়েহে মেট্ৰিকত পাছ কৰে। পৰীক্ষা দিয়ে 30-40 জনে, উত্তীৰ্ণ হয় 1 বা 2 গৰাকীয়ে। মই পৰীক্ষা দিয়াৰ আগৰ বছৰ কোনো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰা নাছিল, অৰ্থাৎ ফলাফল শূন্য। এনে নিৰাশাজনক ফলাফলে আমাক বেছ শংকিত কৰি তুলিছিল। তদুপৰি স্কুলখনৰ 18 বছৰীয়া ইতিহাসত মই পৰীক্ষা দিয়াৰ আগলৈকে কোনেও প্ৰথম বিভাগত পৰীক্ষা পাছ কৰা নাছিল। দ্বিতীয় বিভাগ পাইছিল 2-এজনে। অৰ্থাৎ আমাৰ ঘৰ আৰু স্কুলৰ বুৰঞ্জী চালে অনুমান কৰিব পাৰি যে মই পৰীক্ষাত ফেইল কৰাৰ অৱকাশ বহুত। কিন্তু স্বস্তিৰ কথা আছিল যে মই আমাৰ শ্ৰেণীত সদায়ে প্ৰথম হৈ উত্তীৰ্ণ হৈছিলোঁ। তাকো মোৰ আৰু দ্বিতীয় হোৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিস্তৰ নম্বৰৰ পাৰ্থক্য আছিল। সেই হিচাপে প্ৰত্যেকেই ধৰি লৈছিল মই পৰীক্ষাত পাছ কৰাটো ধুৰুপ। কোনোৱে কৈছিল ৰুবুলে ফাৰ্ষ্ট ডিভিজন পাব, আনবোৰে হাঁহিছিল, বিদ্ৰূপৰ হাঁহি। কৈছিল ফাৰ্ষ্ট ডিভিজন, কৈলাশপুৰৰ পৰা ফাৰ্ষ্ট ডিভিজন পোৱাটো অলিম্পিকত ভাৰতে সোণৰ পদক পোৱাৰ দৰে। কথাটো সঁচা, কৈলাশপুৰেই আছিল আমাৰ দেশ, আমাৰ মাতৃভূমি। আমি বাস কৰিছিলোঁ ঠেক পৰিবৃত্তিৰ মাজত। সেই হেতুকে ভাৰতে অলিম্পিকত স্বৰ্ণ পদক পোৱাটো যেনেদৰে কঠিন হিচাপে বিবেচিত হৈছিল, ঠিক তেনেকৈ কৈলাশপুৰৰ পৰা মেট্ৰিকত প্ৰথম বিভাগ পোৱাটো এক আগেয়ে নোহোৱা নোপোজা কথা আছিল। অৱশ্যে আজিৰ যুগত মেট্ৰিকত প্ৰথম বিভাগ পোৱাটো এনে এক সাধাৰণ কথা, কিন্তু আমি বাস কৰা প্ৰত্যাহ্বানৰ পৃথিৱীখনত সেয়াই আছিল কৃতকাৰ্যতাৰ জ্যেষ্ঠতম কথা। মই ভিতৰি ভয় খালেও নিজকে প্ৰবোধ দিলোঁ, পৰীক্ষালৈ প্ৰস্তুত হ'ব লাগিব। সেয়েহে ঘৰুৱা দৈনন্দিন কাম হাল বোৱা, খেতি কৰা, বজাৰ কৰা তথা ঘৰ চলোৱাৰ মাজতো অলপ সময় উলিয়াই পঢ়াত মনোনিৱেশ কৰিলোঁ। আমাৰ স্কুলত বিজ্ঞানৰ শিক্ষক নাছিল, ফলত 10ম শ্ৰেণীৰ বছৰটোত আমাৰ শ্ৰেণীত বিজ্ঞানৰ পাঠদান একেবাৰে হোৱা নাছিল। মই বিজ্ঞান ঘৰতে পঢ়িছিলোঁ। বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ, কাৰণ পাঠ্যপুথিত
বিজ্ঞানৰ পাঠবোৰ বুজি পোৱাকৈ লিখা আছিল। সেই সময়তে বিজ্ঞানৰ দৰে গভীৰ বিষয় এটা স্বপঠনৰ যোগেদি আয়ত্ত কৰাৰ বাবে মোৰ দূৰ ভৱিষ্যতত বেছ সহায় হৈছিল। কাৰণ মই আমেৰিকাত গৱেষণা কৰিবলৈ অহাৰ পাছত মোৰ আণৱিক জীৱবিজ্ঞানৰ বেছি জ্ঞান নথকাত ঠিক একেদৰে স্বপঠনৰ যোগেদিয়ে নজনা কথাবোৰ আয়ত্ত কৰিব লগাত পৰিছিলোঁ। স্বপঠনৰ মহিমাক মই এনেদৰে গুৰুত্ব দিওঁ। আনে পঢ়ালে, আনে দেখুওৱা বাটেৰে গ'লে কেৱল আনে দেখা ঠাইহে চাব পাৰি। নতুন ঠাই, নতুন উদ্ঘাটন আৱিষ্কাৰ কৰিব নোৱাৰি। কিন্তু বিজ্ঞানৰ উদ্দেশ্যই হ'ল নতুন আৱিষ্কাৰ, নতুন উদ্ঘাটন। মোৰ পৰীক্ষাৰ বাবে মই অথবা আমাৰ দেউতাহঁত চিন্তিত হোৱাৰ অন্য এটা কাৰণ আছিল, আমাৰ জীৱনটো আছিল পথাৰৰ কোনো এডৰা মাটিত ভেটি থোৱা পানীৰ দৰে। আমাৰ জীৱনৰ হাঁহ-সূতা, ব্যৰ্থতা পথাৰডৰাত বন্দী হৈ থকা পানীখিনিৰ দৰে। ঠেক পৰিসৰৰ, প্ৰখৰ তাপত ভাৱ হৈ উৰি যোৱা বা মাটিয়ে শুহি লোৱা বন্দী পানীৰ দৰে। আমাৰ জীৱনৰ মূল শ্ৰম যন্ত্ৰণা সকলো প্ৰথিত হৈ আছিল গাঁৱৰ জীৱনতে। পৰিত্ৰাণৰ পথ নাছিল। পাৰ ভাঙি বন্দী পানীক নদীলৈ বোৱাই নিব পৰাটোৱে যেন আমাৰ পৰিত্ৰাণৰ একমাত্ৰ পথ। পৰিত্ৰাণৰ পথ এটা সন্ধান কৰি থকা পৰিয়ালটোৰ বাবে মই মেট্ৰিক পাছ কৰাটো আছিল অতি গুৰুত্বপূৰ্ণ। এইটোৱে আছিল একমাত্ৰ পথ। পৰিয়ালৰ উদ্ধত মোৰ ব্যক্তিগত জীৱনৰ বাবেও ই আছিল এক দিশ নিৰ্ণায়ক। পৰীক্ষাত যদি কৃতকাৰ্য নহওঁ তেন্তে ময়ো দেউতাৰ দৰে আজীৱন খেতি কৰি সীমাহীন যন্ত্ৰণাক বন্দী হৈ ওৰে জীৱন কটাব লাগিব। কেইডৰামান মাটিকে বুকুত খামুচি সেই একেই কণ্টকময় বাটত বাট বুলিব লাগিব। ঘৰৰ চাউলেৰে যেতিয়া বছৰটো নুজুৰিব তেতিয়া সেই একেই উদ্বিগ্নতাত ভুগিব লাগিব। জাৰৰ দিনত ঠাণ্ডা গুচাবলৈ হ'ব লাগিব আইতাই ফটা কানিৰে বৈ দিয়া কেঁথা কাপোৰ। তাতোকৈ ডাঙৰ কথা, দেউতাৰ মাটিখিনি 4 ভাগত ভাগ হ'ব 4টা পুত্ৰৰ বাবে। দেউতাই আটাইখিনি মাটিৰে দৰিদ্ৰতাৰ জীৱন কটায়। তাতে যদি এই মাটিখিনিকে 4 ভাগ কৰা হয়, আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিম? পাৰিম জানো ভোক পিয়াহ দূৰ কৰিব? পাৰিম জানো মানুহৰ ন্যূনতম প্ৰয়োজনখিনি যোগান ধৰিব? মোৰ সন্মুখত দুখন ছবি ভাহি উঠিছিল। এখনত আছিল জীৰ্ণ উৰুকা চালৰ ঘৰত বাস কৰা শীৰ্ণকায় মোৰ মা-দেউতা, আনখনত নগৰীয়া সভ্যতাৰ ভাস্কৰ প্ৰতিবিম্ব। মই যেন বন্দী হৈ আছিলোঁ প্ৰথমখন পৃথিৱীত। প্ৰথমখনৰ পৰা দ্বিতীয়খনলৈ যেন দূৰত্ব বহু যোজন। কেৱল মেট্ৰিক পাছৰ যোগেদি মই এই দূৰত্ব অতিক্ৰম কৰিব পাৰিম। মই মোৰ মগজুৰ নিবিড়ত এক সপোন দেখিবলৈ লৈছিলোঁ। এখন কষ্টহীন মনোৰম পৃথিৱীৰ। অলেখ কষ্ট স্বীকাৰ কৰিও মই পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ উঠিলোঁ। ঘৰত থাকিলে পঢ়া নহয় বাবে পৰীক্ষাৰ 3 মাহৰ আগতেই কাকপথাৰত গৈ বৰ্ডিং ঘৰত থাকিবলৈ ল'লোঁ। পৰীক্ষা আৰম্ভ হ'ল মাৰ্চ মাহত। বহাগ বিহুৰ আগে আগে পৰীক্ষা সামৰি ঘৰলৈ উভতিলোঁ। উদ্বিগ্নতাৰে ঘৰত সকলোৱে পৰীক্ষাৰ খবৰ ল'লে। পৰীক্ষা পাছ কৰিবিতো? মায়ে সুধিলে। নাজানো, হিন্দী খুব বেয়া হৈছে, ইংৰাজীও, মই ক'লোঁ। তই পৰীক্ষাত পাছ নকৰিলে কি যে কৰিম? মায়ে চাদৰৰ আঁচলেৰে চকু মুচিলে। তাৰ পাছত বহু প্ৰতীক্ষাৰ অন্তত গ্ৰীষ্মকালৰ এদিন সন্ধিয়া ৰেডিঅ'ত 6:45 আঞ্চলিক বাতৰিত ঘোষণা কৰিলে, কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। জুলাই মাহৰ 10 তাৰিখৰ দিনৰ 11 বজাত। সেই দিনটো আহিল। বুকুৰ ধপধপনি বাঢ়িল। সেইদিনা ৰাতিপুৱা মই হাল বাবলৈ নগ'লোঁ। ককাই আৰু দেউতাই হাল লৈ গ'ল। পুৱা 6 মান বজাত মায়ে পথাৰত হালোৱাৰ জলপান দিবলৈ যাওঁতে মোকো ভাত একাহী দি গ'ল। আৰৈ চাউলৰ ভাতৰ লগত কঁঠালৰ গুটি আৰু ভাতকেৰেলা পিটিকা। খাবৰ পৰত ক'লে, তই সোনকালে ওলা, নহ'লে বাছ নাপাবিগৈ। বাছ ধৰিবলৈ টঙনালৈকে খোজেৰে যাব লাগে। পুৱা 6 বজাত RS, 8 বজাত অমৰ আৰু 9 বজাত মিলন বাছ টঙনাৰ পৰা যায়। RSত যোৱাৰ কথাই নাহে। ৰিজাল্ট 11 বজাতহে দিব। কাকপথাৰত ৰিজাল্ট দিওঁতে 2 মান বাজিব। কাৰণ তিনিচুকীয়াৰ সদৰতহে দিনৰ 11 বজাত ৰিজাল্ট ওলাব। অৰ্থাৎ মই ৰিজাল্ট ল'বলৈ 9 বজাৰ মিলন বাছত গ'লেও হ'ব। তথাপি মই ঘৰৰ পৰা সোনকালেই ওলালোঁ। খোজেৰে যাব লাগিব 1 ঘণ্টামান টঙনালৈকে। তাতে বাৰিষাৰ ৰাস্তাত ঠায়ে ঠায়ে আঁঠুলৈকে বোকা। বিশেষকৈ টঙনা বাগান পোৱাৰ আগতে পথাৰৰ মাজৰ আলিটোত কেইবা ঠাইতো চিগা আছিল। এই চিগাবোৰত পানী কঁকালৰ ওপৰলৈকে উঠে। পেণ্ট পিন্ধি পাৰ হ'ব নোৱাৰি। হাতত গামোচা এখন কঢ়িয়াই নিব লাগে, যাতে এই চিগাবোৰ পাৰ হওঁতে পেণ্ট খুলি কঁকালত গামোচাখন মেৰিয়াই ল'ব পাৰি।
ভৰিত চেণ্ডেল পিন্ধাৰ কথাই নাহে। টঙনা বাগানৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে মোৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰিলে। যদি পৰীক্ষাত ফেইল কৰোঁ তেন্তে মই কি কৰিম? অহা বছৰলৈকে আকৌ দিম নে উত্তীৰ্ণ হ'ব নোৱাৰাৰ ভৰ সহিব নোৱাৰি ক'ৰবালৈ পলাই যাম? পলাই যদি যাওঁ ক'লৈ যাম? মইতো জীৱনত কেতিয়াও কাকপথাৰৰ বাহিৰ হৈ পোৱা নাই। তিনিচুকীয়ালৈও কেতিয়াও যোৱা নাই। পলাই গ'লোৱেই যেনিবা কি কৰিম? অৱশ্যে ক'ৰবাত গৈ বাছৰ হেণ্ডিমেন হ'ব পৰা যাব। ক্ষণিকৰ বাবে মোৰ মনটো উৎফুল্লিত হৈ উঠিল। বেছ, বাছৰ হেণ্ডিমেন হোৱাটোৱেই বেছ হ'ব। তথাপি পৰীক্ষা ফেইল কৰিলে লাজ মনে মই উভতি নাহোঁ। লাগিলে ক'ৰবাত গেৰেজত কাম কৰিম, হোটেলত বয় হ'ম, ইটা ভাটাত বনোৱা হ'ম। এইদৰে পৰীক্ষাত ফেইল কৰিলে কি কৰিম তাৰ নানানটা বিকল্প মোৰ মগজুৰে পাৰ হৈ গ'ল। মই কাকপথাৰ গৈ পাওঁতে বেলি আহি মূৰৰ পোন পালেহি। সেইদিনা প্ৰচণ্ড গৰম পৰিছিল। ঘৰ্মাক্ত শৰীৰে মই যেতিয়া কাকপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখ পালোঁ, তেতিয়া পৰীক্ষাৰ ৰিজাল্ট ল'বলৈ অহা ল'ৰা-ছোৱালীয়ে স্কুলৰ সন্মুখত জুম বন্ধা আৰম্ভ কৰিলেই। এই পৰীক্ষা কেন্দ্ৰটোত আমাৰ দৰে বহুতো স্কুলৰ শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। জুমটোৰ ফালে আগবাঢ়ি যাওঁতে কোনোবাই চিঞৰিলে, ৰিজাল্ট অহা নাই। আহি পাওঁতে হেনো 2:30মান বাজিব। তৎক্ষণাত ৰিজাল্ট অহাৰ কোনো সম্ভাৱনা নেদেখি মই ইফালে সিফালে পাইচাৰি কৰিবলৈ ধৰিলোঁ। এপাকত মই ৰুলি বাইদেউৰ ঘৰলৈ গ'লোঁ, য'ত মই মেট্ৰিক দিয়াৰ সময়ত বৰ্ডিং কৰি আছিলোঁ। মোৰ মগজুত স্নায়ৱিক ক্ৰিয়াকলাপ বাঢ়িবলৈ ধৰিলে। মই অস্থিৰ হৈ পৰিছিলোঁ। কি হ'ব ৰিজাল্ট? মোৰ হিন্দীৰ পৰীক্ষা একেবাৰে বেয়া হৈছিল। মেট্ৰিকৰ আগৰ বাছনি পৰীক্ষাত মই ইতিমধ্যে হিন্দীত ফেইল কৰিছিলোঁ। মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ যাতে হিন্দী আৰু ইংৰাজীত কাণে কাণ মাৰি পাছ কৰিলেও আপত্তি নাই। বাকীবোৰত যে মই ভালকৈ পাছ কৰিম সেয়া নিশ্চিত। ঠিক 2 বজাৰ লগে লগে স্কুলৰ যি ঠাইত ন'টিছ ব'ৰ্ডখন আছিল সেই ঠাইত বিৰাট ভিৰ লাগিবলৈ ধৰিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত ঠেলাঠেলি আৰম্ভ হ'ল। আৰু ঠিক 2:30 বজাত ন'টিছ ব'ৰ্ডৰ ৰিজাল্ট আহি লাগিল। মই উদ্গ্ৰীৱতাৰে ব'ৰ্ডৰ ফালে দৌৰিলোঁ। কিন্তু ইমান ভিৰত একোকে নেদেখি। যিবোৰে ৰিজাল্ট দেখিলে সিহঁতে চিঞৰিবলৈ ধৰিলে, মই পাছ, মই পাছ। যিবোৰে ফেইল কৰিলে সিহঁতে নীৰৱে আঁতৰি গ'ল। কিছুমানে অভিভাৱকৰ সৈতে ৰিজাল্ট চাবলৈ আহিছিল। সিহঁতে স্কুলৰ খেলপথাৰতে হৰ্ষ উল্লাসেৰে উদযাপন কৰিবলৈ ধৰিলে। মই ভিৰ ফালি ন'টিছ ব'ৰ্ডৰ কাষলৈ যাবলৈ বাৰে বাৰে চেষ্টা কৰিও ব্যৰ্থ হৈছিলোঁ। ইমান ঠেলা হেঁচা। কিন্তু এপাকত মই ব'ৰ্ডখনৰ তেনেই সমীপত অৱস্থান কৰিবলৈ সক্ষম হ'লোঁ। ক্ষুধাটোৰ দুচকুৰে তৎক্ষণাত ন'টিছ ব'ৰ্ডখন পিটপিটাই চাবলৈ ধৰিলোঁ। ক'ত ক'ত মোৰ নম্বৰ? মই এফালৰ পৰা চাই গৈছোঁ, 1ৰ পৰা 400লৈকে। কিন্তু ক'তো মোৰ নম্বৰ নাই দেখোন। এবাৰ, দুবাৰ, কেইবাবাৰো মই ন'টিছ ব'ৰ্ড পিটপিটাই চালোঁ। ক'তো মোৰ নম্বৰ নেদেখিলোঁ। তাৰমানে মই ফেইল। সেইদিনা হয়তো হৃদপিণ্ড বন্ধ হৈ মই সেই স্থানতে পৰি গ'লোহেঁতেন, যদিহে মোৰ চকু ব'ৰ্ডখনৰ অন্য এটা কোণলৈ নগ'লেহেঁতেন। ব'ৰ্ডৰ একেবাৰে ওপৰত বাওঁ কাষে 3টা নম্বৰ লিখা আছিল। ফাৰ্ষ্ট ডিভিজন 0320। মোৰ ৰোল নম্বৰ আছিল 0320। 11। RS গাড়ীখন টঙনা বাগানৰ মাজলৈকে যায়। মই গাড়ীৰ পৰা নামিয়েই পথাৰৰ ৰাস্তাত উঠিলোঁ। পথাৰৰ এইছোৱা বাট অতিপাত বোকা। ইতিমধ্যে বেলিটো গৈ পশ্চিমফালে বাগানৰ ওখ ওখ শিৰি গছৰ আঁৰত লুকাব বিচাৰিলে। মই পথাৰৰ মাজৰ পৰাই ৰিণিকি ৰিণিকি আমাৰ গাঁওখন দেখিলোঁ। সেইখন গাঁও য'ত কোনোদিনে গাড়ীৰ চকাৰ চাপ পৰা নাই। সেই গাঁও য'ত বিজুলীৰ যোগান কেতিয়াও হোৱা নাই। সেইখন গাঁও য'ত এজনো চৰকাৰী চাকৰিয়াল নাই। সেইখন গাঁও য'ত পকী ঘৰ এটাও নাই। সেইখন গাঁও য'ত মানুহে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপায়। সেইখন দৰিদ্ৰ ভোকাতুৰ দুৰ্গম গাঁও। সেইখন গাঁও যি বেলি পোহৰত উজ্বলে আৰু ৰাতি হ'লে অন্ধকাৰত ডুব যায়। সেইখন গাঁৱলৈকে মই সগৌৰৱে উভতি আহিছোঁ, মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ। মই দূৰৰ পৰাই দেখিলোঁ গাঁওখনৰ এমূৰত ৰৈ আছে দুজনী ছোৱালী। ওচৰ চাপিলত গম পালোঁ তাৰে এজনী মোৰ বাইদেউ। তাই হেনো কেতিয়াবাই আহি গাঁৱৰ এমূৰত ৰৈ আছিলহি। মই মিচিকিয়াই মিচিকিয়াই সিহঁতৰ ওচৰ চাপিছিলোঁ। ৰীমা বাইদেৱে সুধিছিল, পাছ নে? মই ফাৰ্ষ্ট ডিভিজন, মই কৈছিলোঁ। গাঁৱৰ মাজেৰে ঘৰলৈ বুলি খোজ লওঁতে মানুহবোৰে ঘৰৰ নঙলা মুখৰ পৰা মোৰ ৰিজাল্টৰ কথা সুধিছিল। মই আটাইকে সুসংবাদটো দিছিলোঁ। আমাৰ ঘৰৰ নঙলা মুখত দেউতা ওলাই আছিল।
পথাৰত ককাই গৰু চৰাই আছিল। মোক দেখি সকলো চাপি আহিল। শুভ সংবাদ পাই আটাইৰে মন উৎফুল্লিত হৈ উঠিল। আইতাই পাতত দিয়া মাছ আৰু মেটেকাৰ কলি খেৰত পুৰি আছিল। আইতাই কৈছিল, আমাৰ গোটেই বংশটোত নাহৰকটীয়া যোৰহাট সকলোতে তয়ে প্ৰথম ফাৰ্ষ্ট ডিভিজন। আইতাই বাৰু ফাৰ্ষ্ট ডিভিজনৰ মূল্য বুজিছিল নে? আনন্দত মতলীয়া হোৱা দেউতাই পুৰণি ৰেলী চাইকেলখন লৈ গাঁৱৰ ৰাস্তাই ৰাস্তাই মোৰ শুভ সংবাদটো ঘোষণা কৰি গৈছিল। আন্ধাৰ হবৰ হ'লেই আমাৰ ঘৰৰ চোতাল পিৰালিত খবৰ ল'বলৈ অহা মানুহে ভৰি পৰিল। মায়ে সকলোকে সুদা চাহপানী এটোপাকে খাবলৈ দিলে। দেউতা উভতি অহাই নাই। সন্ধিয়াটো আন্ধাৰলৈ ৰূপান্তৰিত হ'ল। মায়ে চাকি জ্বলালে। মানুহবোৰ ঘৰৰ ভিতৰ সোমাল। চাকি এটা নুমাও নুমাও হৈছিল। মায়ে কেৰাচিন তেল অকণ ভৰাই শলিতাডাল উজৰাই দিলে। উজৰাই দিয়া শলিতাডাল দপদপাই জ্বলিল। টেবুলত চাকিটো থবলৈ যাওঁতে মায়ে ক'লে, বোপাই, তই কেলেনো ফাৰ্ষ্ট ডিভিজন পালি ঐ? ছেকেণ্ড বা থাৰ্ডেই ভাল আছিল। এতিয়া তোৰ সামৰ্থৰে আমি কেনেকৈ পঢ়ুৱাম? কওঁতে মাৰ চকুৰে এধাৰি চকুলো বৈ গ'ল। খবৰ ল'বলৈ অহা দুটামানে ক'লে, খুৰীদেউ চিন্তা নকৰিব, গাঁওখন আছে নহয়, যিয়ে যেনেকৈ পাৰে সহায় কৰিব। কৈছেহে, চবৰে একেই অৱস্থা, কোনে কাক সহায় কৰিব? মা পতিয়ন নগ'ল। ইতিমধ্যে খবৰটো জুইৰ দৰে বিয়পিছিল আমাৰ সমগ্ৰ কৈলাশপুৰ অঞ্চলত। ৰাতিলৈ আমাৰ অঞ্চলৰ ঢেৰ মানুহ আমাৰ ঘৰলৈ আহিল। ঘৰ উলহ মালহ। মোক ক'ত কেনেকৈ পঢ়ালে ভাল হ'ব সেই বিষয়ে আলোচনা কৰা হ'ল। বিজ্ঞজনৰ মত অভিমত আদায় কৰিলে দেউতাই মত দিলে, ইয়াক ছায়েন্সত পঢ়ালেই ভাল হ'ব কিজানি। খেনুৱে আশংকা প্ৰকাশ কৰিলে, ইমান পইচা ক'ত পাবি তই তিলেশ্বৰ? 2000 টকাৰে হ'বগৈনে? দেউতাই সুধিলে। জনাবোৰে মুখ টিপি হাঁহিলে। তেনেতে মায়ে অভিমত দিলে, মই হ'লে পঢ়িব নালাগে বুলিছিলোঁ। গাঁৱৰ LP স্কুলখনতে সোমাও পাৰে যদি। এনেতে ভিতৰৰ কোঠা এটাৰ পৰা কান্দোনৰ ৰোল ভাঙি আহিল। বাইদেৱে কান্দিছিল। কোনোবাই সুধিছিল, তই কিয় কান্দিছ? ভায়েৰে পৰীক্ষা পাছ কৰিছে, আনন্দহে কৰিব লাগে। আচলতে বাইদেৱে যে 4 বাৰ একেৰাহে পৰীক্ষা দিও পাছ কৰিব পৰা নাছিল, সেইকাৰণে শোকত ভাগি পৰিছিল। ৰাতি বাঢ়ি অহাত কমাত মানুহবোৰ ঘৰাঘৰি গৈছিলগৈ। এসময়ত আমি শুই পৰিছিলোঁ। ৰাতি শুওঁতে মোৰ চকুৰেও এধাৰি গৰম চকুলো বৈ গৈছিল। মই কিয় কান্দিছিলোঁ সঠিককৈ মনত নাই। কিন্তু চকুৰ তলৰ সেই আৰ্দ্ৰতা, সেই উমাল সংবেদন মোৰ মনৰ তলিত পাহৰিব নোৱাৰাকৈ খোদিত হৈ আছে। মানুহৰ জীৱনলৈ এনে কিছুমান দিন আহে, যিবোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰি। কিন্তু এনে দিন খুব কম আহে, যিয়ে জীৱনটো সলনি কৰি থৈ যায়। মোৰ ভাগ্য, জীৱনৰ দিশ পৰিৱৰ্তন কৰি থৈ গৈছিল সেই দিনটোৱে, চিৰদিনৰ বাবে। জীৱনত এটা নতুন সপোনে পোখা মেলিবলৈ ধৰিলে।